বা যি ধৰণৰ চাৰ্টিফিকেট আছে সেই অনুযায়ী চাকৰি বা কৰ্মসংস্থান পোৱা নাই। টকা পইচা নহ'লে সিহঁতে চাকৰি নাপায়। গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব যদি শাসনত আহে? চাকৰিটো মানে ঘুষ নোহোৱাকৈ চাকৰি। আমি কৈছোঁ ই গভাৰ্নেন্স। আপুনি ইণ্টাৰভিউ এটা লওক, লগে লগে 1 ঘণ্টা 2 ঘণ্টাৰ পিছত কম্পিউটাৰত ৰিজাল্টটো দি দিয়ক। ইণ্টাৰভিউ ল'ব যোৱাৰ আগতে এই মানুহবিলাকে মেণ্টেলি ৰেডি হওক কি আমি 100জন মানুহৰ ইণ্টাৰভিউ ল'ম আৰু এটা হল দিয়া হ'ব, হেলত সোমাই যাম, তাত কম্পিউটাৰ থাকিব, আপুনি ইণ্টাৰভিউ লৈ আছে, আপুনি লগে লগে আপলোড কৰি আছে অমুকে চাকৰিটো পালে অমুকে পালে। ইয়াত যোনে যোগ্য সি পাব, যোনে অযোগ্য সি নাপাব। দুখীয়া গৰীবৰ লগত কথা নাই। এই চিষ্টেমটো লাগু কৰিব বিচাৰিছোঁ, আপোনালোকে সহায় কৰিব লাগিব। আমাৰ মাননীয় ডিপি পেনেলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত থকা যিসকল অনামূল লোক আছে তেওঁলোকৰ ভূমিৰ অধিকাৰ আৰু যি ভূমিৰ অধিকাৰ মানে বিপিএফ চৰকাৰ থকাৰ সময়ত আমাৰ মাটি বাৰীৰ ক্ষেত্ৰত যিটো সমস্যা দেখা গৈছিলে সেই সমস্যাটো পুনৰ আমাৰ বিটিআৰ চুক্তি হোৱাৰ পিছতো বা বিটিআৰত থকা জনগোষ্ঠীৰ মাজত এই অসুবিধাখিনি পুনৰ প্ৰচলিত হ'ব নেকি তাৰ বিষয়ে মই জানিব বিচাৰিছোঁ। আৰু আমাৰ মাইনৰিটি মানুহৰ কাৰণে মূলতঃ কিবা চুক্তি আছে নেকি মই এইখিনি কথা জনাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ অনুৰোধ জনাইছোঁ। যে বিটিআৰ চৰকাৰৰ দিনত আমাৰ সংখ্যালঘুৰ ওপৰত যেনেকুৱা অত্যাচাৰ হৈছিল মই গম পোৱাত বহুত সংখ্যালঘু মানুহক মৃত্যুবৰণ কৰিব লগা হৈছিল। বিটিআৰ চৰকাৰৰ মন্ত্ৰী মনোজ কুমাৰ ব্ৰহ্ম ডাইৰেক্ট জড়িত থকা বুলি আমি গম পাওঁ। আমাৰ এই বিটিআৰ চৰকাৰ আহিলে তেনেকুৱা আকৌ হ'ব নেকি তেখেতৰ পৰা মই জানিব বিচাৰোঁ। আকৌ দ্বিতীয়টো প্ৰশ্ন হ'ল আমাৰ সংখ্যালঘু সকলৰ বাবে মই গম পোৱাত সংখ্যালঘু দ্বিতীয় সৰ্ববৃহৎ দল। গতিকে এই সংখ্যালঘু দ্বিতীয় সৰ্ববৃহৎ দলটো উন্নয়নৰ বাবে তেখেতে বিটিআৰ চুক্তিত কি কৰিব বিচাৰিছে সেই বিষয়ে জানিব বিচাৰোঁ। উপস্থিত বুদ্ধিজীৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ এই বৰমা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব পৰা ব্যক্তিসকল, মই উপস্থিত হোৱা সকলো ব্যক্তিলৈ এই সময়ত নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি আজিৰ এই সভাত উপস্থিত হোৱাৰ কাৰণে মই আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বহুখিনি কথা আমাৰ চৰ্চা হৈ গ'ল। হিৰণ্য চৌধুৰী ডাঙৰীয়াই আমাৰ দলৰ যিটো উদ্দেশ্য নীতি এইবিলাক আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিলে। আৰু এতিয়া মই কোৱাৰ আগতে মই কিছুমান কথা জানিবলৈ বিচাৰি মই সভাপতি ডাঙৰীয়াক মানে কৈছিলোঁ কি ৰাইজক কিছুমান কথা ক'বলৈ দিয়াটো ভাল, কাৰণ ভাষণটো বহুতে দিয়ে আৰু ময়ো ভাষণ দিলোঁ 20 বছৰে। ছাত্ৰ সংগঠনত থাকি ময়ো 20 বছৰ ভাষণ দি আহিলোঁ আৰু ভাষণ বহুতে দিয়ে। গতিকে সেই সময়তো মই বহুত ছাত্ৰ ছাত্ৰী, আমাৰ খেতিয়কসকল বা আমাৰ শিক্ষকসকলৰ লগত বহুত ইণ্টাৰেকশ্যন কৰিছিলোঁ। টিচাৰ্ছ মিট বুলি আমি প্ৰগ্ৰাম কৰিছিলোঁ আৰু ষ্টুডেণ্টসকলৰ লগতো আমি কাউন্সেলিং প্ৰগ্ৰাম কৰিছিলোঁ, শিক্ষকসকলৰ লগতো আলোচনা কৰিছিলোঁ বা খেতিয়কৰ লগত। এতিয়া কথাটো হৈছে কি, আমাৰ সমাজখনৰ বৰ্তমান যি স্থিতি, সমাজখনৰ স্থিতি বুলি কোৱাৰ লগে লগে আমাৰ ফিজিকেল যিটো স্থিতি, যিটো চকু দি দেখিবলৈ পায় কি আমাৰ ৰাস্তা ঘাট, দলং, স্কুল, কলেজ, খেতি পথাৰ, ঘৰ বনাইছে মানুহবিলাক, এইটো এটা ষ্টেটাছ হয়। আৰু আনটো হ'ল মানসিক স্থিতি, কি আমাৰ সমাজখন কিমান দুৰ্বল হৈ গৈছে, কিমান সবল হৈ গৈছে, কিমান ডিটাৰমাইন, মানে ভৱিষ্যতত আমি এনেকৈ কৰিব পাৰিম নকৰিম, আৰু ভিতৰত কি চলি আছে এইটো লৈ পেলাই আমাৰ যিটো জানকাৰী মানে খবৰ এইটো কাৰ কিমান আছে, এই গোটেই স্থিতিটো জানি লোৱাটো আমাৰ কাৰণে খুব দৰকাৰ হয়। আৰু মই ভাবোঁ যিটো ৰাজনৈতিক যিটো কাম সেইটো এটা সমাজ সেৱাই হয়। আৰু সমাজ সেৱা যিবিলাক কাম আছে, সমাজৰ যিটো কাম আছে সেইটো সামাজিকভাৱে কৰিব লাগে, সেইটো অকলে কৰিব নালাগে।
এইটো ইংলিছত কালেক্টিভ লিডাৰশ্বিপ বুলি কয়। মানে চবেই একেলগে থাকিহে মানে কি কৈছে কামবিলাক কৰিব লাগে। সেইকাৰণে কৈছে কি ৰাইজে নখ জোকৰিলে নৈ বয়। কিন্তু আমাৰ মানুহবিলাকে এতিয়া কি কৰে, অকলে নখটো জোকাৰে। সেইকাৰণে নৈ বৈ নাযায়, কিন্তু পুখুৰী হয়। ডাঙৰ ডাঙৰ পুখুৰী হয়, কিন্তু নৈ বৈ নাযায়। মানে আমি বিচাৰিছোঁ নৈ বৈ যাওক, শান্তিৰ নৈ, উন্নতিৰ নৈ, সকলো জাতি জনগোষ্ঠীৰ মিলা প্ৰীতিৰ নৈ, শিক্ষাৰ উন্নতিৰ নৈ, সামাজিক উন্নতিৰ নৈ, চব মানে এটা নৈ বৈ যাব লাগে, যাহাতে চবকো চুই যাব পাৰে। নদী এটা বৈ আহিলে আপোনাৰ উত্তৰৰ পৰা দক্ষিণ ব্ৰহ্মপুত্ৰলৈকে কিমান মানুহক টাচ কৰি যায় নদীয়ে। এই মানুহখিনি কিমান লাভান্বিত কৰে। এতিয়া আমাৰ কি হৈছে, বৰ্তমান মানুহবিলাক অলপ চবে চেলফিছ হৈছে। কম বেছি পৰিমাণে আমি চবে চেলফিছ, আৰু এইটো কিছুমানে বহুত চেলফিছ। এই বহুত বেছি চেলফিছৰ পৰা কম চেলফিছে অলপ বেছি কি হৈছে, কষ্ট পাইছে। কিন্তু আমি বাই নেচাৰ আমি চবে চেলফিছ হৈ গৈছোঁ। আজিৰ পৰা 50 বছৰ আগত, হয়তো 40 বছৰ আগত, 70 বছৰ আগত আমাৰ মানুহবিলাক ইমান চেলফিছ নাছিল। কিন্তু বড়ো, অসমীয়া, মুছলমান বুলি কথা নাই, মানুহ। আমি এতিয়া এজন মানুহে আনজন মানুহক ভয় কৰোঁ। এই দাদাই মাত দিলে কিবা চাহ খাৱাৰ পইচা সোধে নেকি, ভাইটিয়ে মাত দিলে মোক কিবা কথা কয়ে নেকি। আমি মানে লাহে 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 এই চেলফিছ হোৱাৰ কাৰণে আমাৰ তাত ভয়ো সোমাইছে। এতিয়া আমাক ক'ব মানুহ এতিয়া চেলফিছ মাত্ৰ নহয়, ভয়টোৰো হৈ গৈছে। আৰু ৰাজনৈতিক নেতা, এই নেতাবিলাক বহুতবিলাক কি কয়, যদিও মাইকৰ ওচৰত ডাঙৰ ডাঙৰ কথা কয়, ভিতৰত বহুত ভয়টোৰ হয়। তেখেতসকলে টকা পইচা কামাইছে, এইটো মানে কি সৎ পথেৰে নহয়, অসৎ পথেৰে। আৰু তেখেতসকলে এইকাৰণেই ভয় কৰে, কোনোবা জানিলে নেকি, কোনোবা দেখিলে নেকি। তো সেইকাৰণে মানুহৰ পৰা লুকাই ফুৰিব বিচাৰে। কিন্তু চব বস্তু আপুনি লুকাই ফুৰিব নোৱাৰে, লুকাই ফুৰিব নোৱাৰে। এদিন আপুনি লুকাব, দুদিন লুকাব, 3 দিন আপুনি কি কৰিব, সদায় আপুনি লুকাব নোৱাৰে। তো ইয়াৰ কাৰণে মই ভাবোঁ আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে, যিখিনি ভাবিব পাৰোঁ সেইখিনি ভাবিব লাগে, যিখিনি খাব পাৰোঁ সেইখিনি খাব লাগে, আৰু আমাৰ যিটো লিমিট সেইটো আমি পাহৰি যাব নালাগে। এই কথাখিনি মই আপোনালোকক কোৱা নাই, আপোনালোকৰ প্ৰেজেন্সত মই কাৰোবাক কৈছোঁ, যাৰ কাৰণে আমাৰ সমাজত এতিয়া বিভিন্ন বিশৃংখল অস্থিৰতাই মানে বিৰাজ কৰিছে। এইটো মানে কোনোবা মানুহৰ কাৰণে। এজন সাধাৰণ মানুহে যদি ভুল কৰে, এই মানুহৰ পৰা নিজৰ জীৱন বা নিজৰ পৰিয়ালৰ ক্ষতি হয়। কিন্তু ডাঙৰ নেতা এজনে যদি ভুল কৰে, তেখেতৰ লগতে তেখেতৰ গোটাই মানে সমাজখন নষ্ট হয়। তো সেইকাৰণে যিসকলে এতিয়া নেতা বুলি ভাবিছে, আমাৰ অঞ্চলৰে হওক, ৰাজ্যৰে হওক, দেশৰে হওক, জাতিৰে হওক, এই নেতাসকলে নিজকে ইন্ট্ৰস্পেকশ্যন কৰা, কাৰেকশ্যন কৰাৰ সময় আহিছে। কাৰণ আমি সৰু থাকোঁতে, হাইস্কুলত পঢ়োঁতে আমাক কিছুমান ছিনিয়ৰ মানুহবিলাক কৈছিলে, কাম কৰিবলৈ ভয় নকৰিবা, কাম কৰি যোৱা, ভুল হ'ব পাৰে, কিন্তু তুমি শিকিবা আৰু পিছত তুমি ইয়াৰ পৰা কাৰেকশ্যন হ'বলৈ সুযোগ পাবা। আমি সৰুতে থাকোঁতে, আৰু এই কথাটোকে আমি আজি 30-40 বছৰ শুনি আহিলোঁ, কি কাম কৰা, অলপ ৰিস্ক লোৱা, ভুল হ'ব পাৰে, কিন্তু তুমি নকৰিলে কেনেকৈ শিকিবা, কৰি শিকা তুমি। এইটো আগৰ কথা আছিলে। কিন্তু এতিয়া চাইনাত এজন মানুহ, জেক মা বুলি এজন মানুহ আছে, তেখেতে অক্সফৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ 10 বাৰ এপ্লাই কৰি পোৱা নাছিল, তেখেতক এডমিশ্যনে দিয়া নাছিলে। সেই মানুহজন এতিয়া চাইনাৰ সবচে ধনী মানুহ, জেক মা। তেখেতে আলিবাবা বুলি এটা কোম্পানী চলায়। আৰু সেই জেক মায়ে কৈছে কি আগতে আমি মানে কি কৰিলোঁ, ভুল কৰি শিকিলোঁ, এতিয়া আমি আৰু ভুল কৰি নিশিকোঁ, আমি বেলেগৰ ভুলটো চাই পেলাই শিকিম, বেলেগৰ ভুলটো চাই পেলাই শিকিম। গতিকে আজি মই বৰ্তমান যুগৰ এজন মানুহ হৈ পেলাই ৰাজনীতিত অহাৰ লগে লগে মোৰো এটা দায়িত্ব হৈছে কি যোৱা স্বাধীনতাৰ ৭৪ বছৰ কি ভুল হৈ গ'ল আৰু কি ভাল হৈ গ'ল। এইকাৰণে আপোনালোকে কেতিয়াবা হয়তো শুনিছে, কিছুমান ভাষণত মই কৈছোঁ কি পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে ভাৰত গঢ়িবলৈ অহা আমাৰ ৰাজনেতাবিলাকে বহুত ভাল কাম কৰিছে আৰু বহুত ভুলো কৰিছে। গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে আমাৰ যিসকল ৰাজ্যৰ নেতা আহিল,
তেখেতসকলে বহুত ভাল কামো কৰিছে, তেখেতসকলে কিছুমান ভুলো কৰিছে। আৰু যোৱা 17 বছৰে আমাৰ ইয়াত হাগ্ৰামা মহিলাৰ হাতৰ যিটো টীম আছে, সেই টীমটো 17 বছৰত যদি এটা দুটা ভাল কাম কৰিছে, 80টা ভুলো কৰিছে। আৰু হিটোৰ কাৰণে আজি কি হৈছে, আমাৰ যে আজি যে আমাৰ এই খুৰা বা কোনোবা জেঠাই যে কৈছে কি আমাৰ এইটো হোৱা নাই, এইটো হোৱা নাই, এইটো হোৱা নাই, এইটো কিয় নহ'ল? এইটো কৰিবই মানে দলত আহিছিল না বেলেগ কাম কৰিবলৈ আহিছিল? এতিয়া মই আজিৰ তাৰিখত UPPLত যোগদান কৰা ফেব্ৰুৱাৰীৰ পৰা এতিয়া 6 মাহ কমপ্লিট হৈ গ'ল। এই 6 মাহত মোৰ কামটো আৰু বেলেগ নাই। মই বিশ্বত কি হৈছোঁ এইটো খবৰটো ল'ম, কিন্তু মোৰ ইমান চিন্তা কৰিব লগা নাই, কাৰণ মই BTRত বহি পেলাই আমেৰিকাৰ কাম একো কৰিব নোৱাৰোঁ। মই BTRত বহি পেলাই মই তামিলনাডুৰ কাম কৰিব নোৱাৰোঁ। এই BTRত থাকি পেলাই মই দিল্লীৰ কাম কৰিব নোৱাৰোঁ। এই 6 মাহত মই মোৰ BTR অঞ্চলৰ ৰাইজৰ কাৰণে কি কৰিব পাৰোঁ সেইটোকে মই ষ্টাডি কৰি আছোঁ। মই কোনো ৰকেট উৰোৱাৰ কাম কৰিব ভাবা নাই এতিয়া। যদি মই ইয়াতে ৰাজনীতি ভাষণ দিবলৈ আহি মনটো যদি মোৰ ৰকেট উৰোৱা ভাবি থাকে, তেতিয়াহ'লে মই কামটো কৰিব নোৱাৰিম। এইকাৰণে আমাৰ নেতাবিলাকৰ বহুত সময় ৰাইজৰ পৰা প্ৰশ্ন উঠে, মুখেদি কোৱা কথা আৰু হাতেদি কৰা কাম এইটো বহুত ডিফাৰেণ্ট হয় বুলি কেনে। এতিয়া এইটোকে আমাৰ বুজিব লগা আছে কি যুদ্ধ ক্ষেত্ৰখনত আমি কেনেকৈ জয় কৰিম। AC ৰুমত বহি কৰা যিবিলাক আঁচনি, খেতি পথাৰত যাই যিটো আঁচনি, ইয়াৰ লগত বহুত ডিফাৰেঞ্চ আছে। যদি আঁচনিটো খেতি পথাৰত বহি কৰিলেহেঁতেন তেতিয়া বেছি কাৰেক্ট হ'লহেঁতেন। আপুনি AC ৰুমত বহি কৰিছে, বৰমাৰ মাটি ওখ না আঠালোৱা না বালি না কি আমি নাজানো। আমি কৈছোঁ যে বৰমাত মানে এইটো খেতি কৰা, কিন্তু আহি দেখিলোঁ যে বৰমাৰ মাটিটোতো এইটো খেতি নহয়, এইটো বেলেগ খেতি লাগিব। এইটো আমাৰ ইঞ্জিনিয়াৰে গম নাপায়। যেতিয়া খেতিয়কজনে ক'ব ছাৰ এই খেতিটো আমাৰ তাত নহয়, তেতিয়া ই খং উঠিব, আৰে কিয় নহয়, চবেই কৰি আছে। তো বৰমাৰ মাটিটো কি ঠিক মানে সাৰটো বেছি আছে, এচিডটো বেছি আছে, নহ'ব পাৰে। তো ভাৰতবৰ্ষখন ইমান এটা ডাঙৰ এটা বিশাল এটা দেশ, ইয়াত দিল্লীত বহি AC ৰুমত বহি পলিচিবিলাক বনাইছে। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নহয়, কাশ্মীৰৰ কাৰণে নহয়, সাউথ ইণ্ডিয়াৰ কাৰণে নহয়, বিহাৰৰ কাৰণে নহয়। আজি স্বাধীনতাৰ ৭৪ বছৰত চবেই কৈছে আমি বিহাৰীবিলাক সুৰক্ষিত নহয়, অসমীয়াবিলাক সুৰক্ষিত নহয়, বড়োবিলাক সুৰক্ষিত নহয়, চবেই সুৰক্ষিত নহয়। কিন্তু স্বাধীনতা আন্দোলন একেলগে কৰিলোঁ ৭৪ বছৰ আগত, আৰু এতিয়া আমি কৈছোঁ যে কোনো সুৰক্ষিতই নহয়। তো স্বাধীনতাৰ মিনিংটো কি থাকিল? সেইকাৰণে আব্দুল কালাম যেতিয়া ৰাষ্ট্ৰপতি হৈছিল, ৰাষ্ট্ৰপতি হৈয়ে তেখেতে দুটা কথা কৈছিলে, আমাৰ ভাৰতখন যদি বিশ্বত উন্নত এটা দেশ হ'ব লাগে, দুটা কথাত কম্প্ৰমাইজ কৰিব লাগিব। এটা হ'ল আইডিঅলজি আৰু এটা হ'ল ৰিলিজন, ধৰ্ম। ধৰ্ম বাদ দিব দিয়া নাই তেখেতে, কম্প্ৰমাইজ কৰিব লাগিব বুলি কৈছে, অলপ মানে ফ্লেক্সিবল। এটা হ'ল আইডিঅলজি, এটা হ'ল ধৰ্ম। এই দুটা বস্তুটো এনেকুৱা কি আইডিঅলজিটো সি মৰি যাব, কিন্তু আইডিঅলজিটো এৰি নেযায়। যেনেকৈ আমাৰ কমিউনিষ্ট মানুহবিলাক, তেখেতসকলে জানে MLA নিজিকে, তথাপিতো 2000 ভোটটো দিবই, মানে যেনেকৈ নহওক। ঘৰত নগ'লেও দিব, গ'লেও দিব, আৰু টকা পইচা দিব নালাগে। বেলেগক মানে আপুনি লাখ টকা দিয়ক, তেখেতক লাখ টকা দিলেও সি কমিউনিষ্টতে ভোটটো মাৰিব। এইটো হ'ল আইডিঅলজি। মৰি গ'লেও সেইটো নামানে, সি আইডিঅলজিটো চেঞ্জ নকৰে। যদি আপুনি গম পালে কি আপোনাৰ আইডিঅলজিৰ নাওখন ডুবি গ'ল, সেই সময়তো যদি লাগিলে মৰি যাম আমি, নাওটো ডুবি যাওক, মই একো নকৰোঁ, তেতিয়াতো আৰু উপায় নাই। আজি ভাৰত দেশত এনেকুৱা হৈছে। বিজেপিয়ে যদি ভাল চিন্তা কৰে কংগ্ৰেছে নামানে, কংগ্ৰেছে যদি ভাল চিন্তা কৰে বিজেপিয়ে নামানিব, কোনোবা AGPয়ে যদি কিবা ভাল চিন্তা কৰে বেলেগে নামানিব। আৰু ইহঁতৰ এই এখেতসকলৰ কাজিয়াৰ কাৰণে আমাৰ ৰাইজে মানে এইটো হৈ আছে, ভুগি আছে। এইটো হ'ল আইডিঅলজি কনফ্লিক্ট, আৰু এইটো মই কোৱা নহয়, APJ আব্দুল কালামে কোৱা কথা। ছেকেণ্ড তেখেতে কৈছে ধৰ্ম, ৰিলিজন। ধৰ্মটো আমি এনেকুৱা নহয় কি আমি ইয়াত থকা মই এটা ধৰ্ম মই মানো, আমাৰ মানে এটা বিৰাট ডাঙৰ ৱাল আছে, এই ৱালৰ আমি ইফালে যাব নোৱাৰোঁ, ইফালে যাব নোৱাৰোঁ মাজত। ঠিক তেনেহ'লে আমি কৰিব পাৰোঁ একদম গড়া কৰি পেলাই, কিন্তু ইটোতো নহয়। ৰাতিপুৱালে আমি ইছলামে মানে হিন্দুক লগ পাব, হিন্দুৱে ইছলামক লগ পাব, খ্ৰীষ্টানে কাৰোবা লগ পাব, শংকৰীয়ে মানে বামুণীয়াক লগ পাব, বামুণীয়াই ব্ৰাহ্মণক লগ পাব, বাথুৱে মানে ব্ৰহ্মক লগ পাব। গতিকে ইয়াত আমি যদি ভাবি লওঁ কি ইয়াৰ লগত মই নাই, ইয়াৰ লগত মই নাই, আমিতো দেশখনত থাকিবই নোৱাৰিম। এতিয়া এই স্বাধীনতাৰ ৭৪ বছৰত আজি এই নীতিৰ অভাৱত এইবিলাক যে ঠিক কৰিব লাগে, এইটো আমাৰ স্কুল কলেজত শিকোৱা হোৱা নাই।
আপোনাৰ লগত বহুত শিক্ষাগুৰু আছে ইয়াতে মই শিক্ষা নীতিটো মই ইমান পঢ়া মানুহ নহয় দেই মোৰ ইমান ডিগ্ৰীও নাই কিন্তু শিক্ষা নীতিবিলাক আছে যেটো সমাজ পৰিৱৰ্তনৰ কেনেকৈ মানে এটা অৰিহণা যোগাইছে এই বস্তুটো অলপ মই অধ্যয়ন কৰি আছো এই কাৰণে আমাৰ হোমেন বৰগোহাঁই ছাৰে লিখিছিলে নেকি স্কুল কলেজত যি কথা শিকোৱা নহয় তেনেকুৱা কিছুমান কিতাপ লিখিছে মানুহবিলাকে তো এতিয়া আমাৰ কি হৈছে এই স্কুল কলেজত আমি ডিগ্ৰী লৈছো বহুত কোনবা এমএসসি কৰিছে এমকম কৰিছে এমএ পাস কৰিছে পিএইচডি লৈছে বহুত ডিগ্ৰী লৈছে কিন্তু এই মানুহজনো জয় পেলাই কৰাপচন কৰিছে বুজিছেনে এই মানুহজনো কৰাপচন কৰিছে আৰু এটা কি হৈছে বহুত ডিগ্ৰী লৈছে কিন্তু সেই মানুহজনৰ যেটো জ্ঞানৰ যেটো বিকাশ হ'ব লাগে এটো কিন্তু হোৱা নাই বহুত শিক্ষিত মানুহৰ লগত কথা পাতিব নোৱাৰে টেংটেঙিয়া বহুত টেংটেঙিয়া দাদা আপুনি কি হলে কি লাগে এইটো দাদা আৰু এনেকুৱা হৈ গৈছে কি শিক্ষাটো মানে মানুহক এটা বেলেগ এটা লেভেললৈ লৈ যায় শিক্ষাটোতো জ্ঞানহে ভাল বেয়া বিচাৰ কৰিব পৰা নিজকে স্থাপন কৰিব পৰা সংস্থাপন কৰিব পৰা নিজৰ ভৰিত থিয় হ'ব পৰা এটা জ্ঞান অৰ্জন কৰাটো হ'ল শিক্ষা এটা আমাৰ মানে এনেকা হৈ গৈছে কি মই শিক্ষা লৈছো মানে তুমি শিক্ষা লোৱা নাই তুমি তলত তুমি একো নাজানা এই বস্তুবিলাক কি হৈছে আমাৰ সমাজখন যেটো মানৱ জাতিৰ উদ্দেশ্য আছিলে ইয়াৰ পৰা বিচলিত কৰি লৈ গৈছে মই এইখিনি কথাটো আপোনাক কিয় ক'লো মই ডাইৰেক্ট আপোনাৰ পৰা ভোট বিচৰা নাই এইখিনি কথা কৈ পেলাই আপোনালোকক মোহিত কৰিও ভোট দিব লাগে বুলি ক'ব বিচৰা নাই কাৰণ ভোটটো আপোনাৰ কথা কিন্তু ময়ো এজন যুৱ হিচাপে এই যে আমাৰ এতিয়া আমাৰ মাজতে বহুত এটা কি হৈছে গেপ হৈ গ'ল কি আপুনি অসমীয়া মই বড়ো আমি অবড়ো মানুহবিলাক ইটো পোৱা নাই সিটো পোৱা নাই এই শব্দবিলাক কিমান দিনৰ পৰা আহিছে আমাৰ মাজত ইটো অলপ আমি অধ্যয়ন কৰাটো দৰকাৰ মানৱ জাতি জন্ম পোৱাটো লাখ লাখ বছৰ হৈ গ'ল বড়ো জাতি জন্ম কেতিয়া হৈছিলে আমি নাজানো অসমীয়া জনগোষ্ঠী কেতিয়া জন্ম হৈছে ইয়াৰ দিন চন তাৰিখ আমি নাজানো ইছলাম কেতিয়া জন্ম হৈছে আমি নাজানো কিন্তু আজি ধৰ্ম হিচাপে ইছলাম ধৰ্ম হযৰত মুহাম্মদে আনিছিলে খ্ৰীষ্টানটো যীশু খ্ৰীষ্টে আনিছিলে তেনেকুৱা আমাৰ পুথিবিলাকত আমি কিবা বিলাকত হিটো আমি পাবলৈ সক্ষম হৈছো কিন্তু একচুয়ালি ইয়াৰ যেটো কনসেপ্ট হয় এই মানুহৰ মনত যে এটা কনসেপ্ট আহি যায় কি মই মানুহটোক এনেকা সংস্কাৰ কৰিম এনেকা গঠন কৰিম এইবিলাকৰ কোনো দিন তাৰিখ চন বিলাক লিখা নাথাকে আমাৰ গুৰুজনা শংকৰদেৱ আছে অসমত তেখেতে কেতিয়া ভাবিছিল মই অমুক তাৰিখে ৰাতিপুৱা এইটো ভাবিছিল এনেকা নাই কিন্তু তেখেতে বৈষ্ণৱ ধৰ্ম এই কৰিছিলে 1400 চনত এনেকা লিখা আছে ইতিহাসত এই যে কনসেপ্ট বিলাক যে এইটো হাজাৰ হাজাৰ বছৰৰ পৰা আহা তো এনেকা ভাবি পেলাই বড়ো অবড়োটো কেতিয়াৰ পৰা আহা এইটো বেছি দিনৰ নহয় আৰু সব ইস্যুবিলাক সব সমস্যাবিলাক সব মানে কি হয় এটা পাৰ্টিকুলাৰ সিচুৱেশনত জন্ম হয় আৰু এই কাৰণে এজন ৰাইটাৰে লিখিছে 1 মিনিট ক্যান চেঞ্জ ইউৰ লাইফ 1 মিনিটে আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে মই আজি ভাষণ দি আছো কিবা কাৰণত মোৰ খং উঠি পেলাই মাইকটো মই এনেকা ঘূৰাই দিলো মাইকৰ মুহূৰ্তটো পৰি কাৰবা মাথাত পৰিল মাথা ফাটি গ'ল কিমান সময় লাগিল 1 মিনিট মাথা ফাটাৰ লগে লগে মই আহিছিলো প্ৰমোদ বড়ো লিডাৰ হৈ যাওঁতে মই এজন মাৰ্ডাৰাৰ হৈ যাম ডিসিশনটো মানে কি হয় ভাল বেয়া ডিসিশনটো আপুনি এনেকা 1 মিনিটত লয় মানুহবিলাকে তো সেই সময়ৰ কাৰণে আজি আপুনি দেখিছে কিমান ডাঙৰ ডাঙৰ পণ্ডিত বিলাকে মানে বেয়া কামত কৰি প্লাই জেলত গুচি গৈছে তো আমি কি কৰি আছো তো এই কাৰণে গোটেই সমাজৰ যেটো আমাৰ উদ্দেশ্য এইটো অলপ আমি ৰিথিংকিং কৰিবলৈ সময় আহিছে আমি পইচা কামাম আমি চাকৰি কৰিম আমি ব্যৱসায় কৰিম আমি জীৱিকাও উলাই লম আমাৰ ৰাস্তাও বনাম আমাৰ দলঙো বনাম আমাৰ বিল্ডিংও বনাম অফিসও বনাম ডক্টৰো আনিম কিন্তু আমাৰ যদি মানসিকতাৰ যদি পৰিৱৰ্তন নহয় ঘৰখনত যদি দাদা ভাইৰ মাজতে মিল নাই এই ঘৰখনত আমি আপুনি সদায় মানে এনেকৈ পাব সদায় এনেকৈ পাব যদি আমি মিলা প্ৰীতিটো আনিব পাৰো ঘৰটো বিল্ডিং নহলিও খেৰৰ ঘৰ হলিও থাকি আৰাম লাগিব আৰু এই বড়ো সমাজতো এইটোৱে হৈ আছে কি বড়ো সকলে আজি 30 বছৰ আন্দোলন কৰিলে বিএসসি পালে পিছত আৰু মাৰামাৰি হল বিটিসি পালে আৰু পিছত নিজৰ মাজত মাৰামাৰি হল কিমান মৰামৰি হল অসমতো হৈছিলে গুপ্ত হত্যা মুক্ত হত্যা আমাৰ বড়ো বিলাকৰ 7 8 9 10 প্ৰায় 4-5 বছৰ হত্যা হিংসা সবে ভয় কৰি গৈছে টেৰৰাইজ হৈ গৈছে অসমীয়া মানুহটো বড়োৰ হাতত বেছি মৰা নাই বিটিসি জন্ম হোৱাৰ পিছত কিন্তু বড়োৰ হাতত বড়ো মানুহ মৰিছে বহুত তো এই কাৰণে এই সিচুৱেশনে হে মোক প্ৰমোদ বড়ো জন্ম দিলে নহলে ময়ো কোনবা দেউতা কোনবা মাকৰ লৰা হৈ পেলাই
ময়ো ক'ৰবা ভেঞ্চাৰ স্কুলৰ মাষ্টৰ হৈ পেলাই আজি হয়তো থাকিলোঁ হয়। কিন্তু এই চিটুৱেশ্যনবিলাকে এজন মানুহক ভাবিবলৈ বাধ্য কৰায়। তো সেইকাৰণে আজি সেই বন্দুক বাৰুদৰ লগত যুঁজি আহি উগ্ৰপন্থী সমস্যা এটা লেভেলত সমাধান হৈ আজি আমি এইটো ষ্টেজত আহি পাইছোঁ। কিন্তু আমাৰ কাম শেষ হোৱা নাই। এতিয়াও আমাৰ বেমাৰটো মনত সোমাই আছে কি অসমীয়া মানুহবিলাক আমাক মৰম নকৰে নেকি বড়োবিলাকক। তেখেতসকলে ঘৰৰ ভিতৰত বহিলে বা কি কথা পাতে। অসমীয়া ভাবি আছে কি বড়োবিলাকে আমাক মানে নাচাব নেকি, যিটো এতিয়া অলপ প্ৰশ্ন আহিছে কি আমাৰ এইটো কি হ'ব এই প্ৰশ্নটো। কিন্তু চাওক, এই বিশ্বখন না বড়োৰ না অসমীয়াৰ না হিন্দুৰ না মুছলমানৰ, আমি চবে আলহী খাবলৈ আহিছোঁ। এতিয়া আলহীৰ মাজত কাজিয়া হৈ আছে, চবেই আলহী খাব আহিছে। কালিতো চবেই যাব, কোনো ইয়াতে মানে লাখ লাখ বছৰ জীয়াই নাথাকে। এতিয়া আমি আলহীবিলাকে আমাক আলহী খাবলৈ ঈশ্বৰে ভগৱানে আল্লাই পঠাই দিছে। আমি আলহীবিলাক মাৰি কাজিয়া কৰি থাকিম নে অলপ ভালকৈ জিৰণি লৈ নিজৰ কামখিনি কৰি গুচি যাম। তো ইয়াত মানে মেইন প্ৰব্লেমটো তাত আৰম্ভ হৈছে। তো সেইকাৰণে আপোনালোকৰ বহুত প্ৰশ্নৰ উত্তৰ মোৰ তাত নাথাকিব পাৰে, মোৰ বহুত প্ৰশ্নৰ উত্তৰ আপোনাৰ তাত নাথাকিব পাৰে। কিন্তু আমাৰ এটা কনচেপ্ট এটা তৈয়াৰ কৰিব লাগে। যোৱা মাহত এটা ভিডিঅ' কনফাৰেন্সিং হৈছিল। ইয়াত মানে নাগালেণ্ডৰ, মণিপুৰৰ, আমাৰ ইণ্ডিয়াৰ বহুত ৰাজ্যৰ, বিশ্বৰ বহুত দেশৰ মানুহবিলাক এই ভিডিঅ' কনফাৰেন্সিং আছিলে আৰু তাত ময়ো আছিলোঁ। আৰু মোক তাতে গেষ্ট হিচাপে মাতিছিলে, মই এজন ৰাজনীতিত যোগদান কৰা মানুহ হিচাপে। মই যোৱা 10 বছৰমানত বহুত NGO বিলাকৰ লগত অলপ লিংক ৰাখিছিলোঁ, কেনেকৈ শান্তি স্থাপন কৰিব পাৰে, নিবনুৱা বা আমাৰ ছাত্ৰ ছাত্ৰী কেনেকৈ কাম কৰিব পাৰে, এইবিলাকৰ কাৰণে বহুত NGO বিলাকৰ লগত বাহিৰৰ অলপ লিংক ৰাখিছিলোঁ। আৰু তেখেতসকলে চবে ক'লে কি আমি এটা ভিডিঅ' কনফাৰেন্সিং কৰিম ছেপ্টেম্বৰ মাহৰ 17 তাৰিখত 3টা বজাত। তো ছেপ্টেম্বৰ মাহৰ 17 তাৰিখত 3টা বজাৰ পৰা গধূলি মানে প্ৰায় 8টালৈকে ভিডিঅ' কনফাৰেন্সত ময়ো বহি আছিলোঁ। তেতিয়া মোক বহুতেই সুধিছিলে কি আপুনি ৰাজনীতিত আহি কি কাম কৰিব মানে বিচাৰিছে, কি কাম কৰিব আপুনি। কিছুমানে এটাকৈ সুধিছে, আপুনি সোধাৰ নিচিনা এগ্ৰিকালচাৰ কি কৰিব, শিক্ষা কি, কিছুমানে গোটাকৈ সুধিছে আপুনি কি কৰিব। তেতিয়া মই এইটোকে ক'লোঁ কি মই ইমান লম্বা বুজাব নাজানিম, কাৰণ মই এটা নিউ কামাৰ হয় ৰাজনীতিৰ কাৰণে, মই এটা নতুন মানে আলহী। তো সেই হিচাপে মোকো অলপ বুজিবলৈ টাইম লাগিব। কিন্তু আজিলৈকে 6 মাহত মই এইটোকে বুজি আছোঁ কি যিটো ঘৰত মই আছোঁ 35 লাখ মানুহ আছে, ইয়াত অলপ ঘৰবিলাকত জংঘল হৈ গৈছে। প্ৰথমতে জংঘলবিলাক চাফা কৰিম, তাৰপিছত গছ গছনি চব মানে লেটাবিলাক এটা বগাই গৈছে, সেইবিলাক কাটি পেলাই তাত তামোল গাছ আছে, নাৰিকল আছে, কঁঠাল আছে, চব চাফা কৰি ঘৰখন ঠিক কৰি ল'ম। তাৰপিছত মই মানে অলপ জিৰণি লৈ পেলাই মই ঠিক কৰিম কি মোৰ চাউল আছে নে নাই। ইয়াৰ পিছত মই চাউলটো মই ঠিক কৰিম। ইয়াৰ পিছত মই চাম কি মোৰ মা দেউতা দাদা ভাইটিৰ লগত মিলা প্ৰীতি আছে নে নাই ঘৰখনত। যদি নাই মই সেইটো কৰিব লাগিব। আৰু ইয়াৰ পিছত মই ঠিক কৰিম যে মোৰ ঘৰখনত থকা মানুহবিলাক, আলহীবিলাক অহা 50 বছৰ 100 বছৰত ভালকৈ থাকিবৰ কাৰণে কি কৰিব লাগে। ইয়াৰ কাৰণে স্কুল বনাই দিব লাগে, ৰাস্তা বনাই দিব লাগে, দলং বনাই দিব লাগে, এইখিনিয়ে কৰিবলৈ মই ৰাজনীতিত আহিছোঁ বুলি পেলাই, মানে সৰল ভাষাত আৰু চিধা ভাষাত। ইয়াতকৈ আৰু বেছি ডাঙৰটো মই বুজাব নোৱাৰিম, আৰু বুজালেও বহুত টাইম লাগিব। তো এতিয়া কথাটো হৈছে কি আমি খুব সৰল মানে অংকটো আমি বিৰাট ডাঙৰ কৰি লৈছোঁ। এইটো নাই, এইটো নহ'ব, ই এনেকুৱা হ'বয়ে। 700 কোটি মানুহ আছে পৃথিৱীত, 700 কোটিৰ মানুহৰ মোৰ মন কাৰো লগত কাৰো নিমিলে। আৰু আমি এইটো চেষ্টা কৰিব নোৱাৰিম, কাৰণ এইটো ভগৱান ঈশ্বৰ আল্লাহৰে লীলা, আমি মিলাবও নোৱাৰিম। কিন্তু ইয়াৰ মাজতে থাকি আমি কেনেকৈ সমাজখন সুন্দৰ কৰিব পাৰোঁ, এই কথাখিনিহে কৰিব লাগিব। আৰু এনেকৈ যদি কৰিব লাগে, মোৰ অংকত এইটোৱে হয় কি আমাৰ যিবিলাক ছিনিয়ৰ টিম, এই যে আমাৰ 40 বছৰ 50 বছৰৰ ওপৰত যিটো টিম আহিছে, আজি আপোনালোক যিটো আছে, আপোনালোকে সমাজৰ গাৰ্জেন। প্ৰত্যেকটো জনগোষ্ঠী যে ছিনিয়ৰ মানুহবিলাকে অলপ সমাজৰ গাৰ্জেনশ্বিপৰ পৰা ছাইড হৈছে। কাৰণটো তেখেতসকলৰ দোষ নহয়, হঠাৎ টেকন'লজিৰ যুগ আহিল, তেখেতসকলে অলপ হীনমানতাত ভুগিল। চব টেকন'লজি দেখোন আমিতো একো গমেই নাপাওঁ। হঠাৎ ক'লে কি এতিয়া আৰু বুঢ়াবিলাক বাদ দিয়া, আমি যুৱকসকলে কৰিম সমাজখন। কিন্তু যুৱকসকলটো একোৱেই নাজানে, মুখেদিহে জানে, এক্সপিৰিয়েঞ্চ নাই নহয়। ৰ'দ কেতিয়া দিয়ে, বৰষুণ কেতিয়া দিয়ে, আমাৰ খেতিয়ক এজনে মানে সূৰ্যক চাই পেলাই কৈ দিয়ে কালি বৰষুণ দিব, কালি ৰ'দ দিব, এইটো নাজানে নহয়।
এইটো মানে ঘৰৰ ভিতৰত বহি কৈ দিয়ে 1 ঘণ্টা পিছত আৰু বৰষুণ পৰিব আমাৰ জাগাত, সেইটো নাজানে নহয়। এই কথাবিলাক যোনে জানে, যাৰ এক্সপিৰিয়েঞ্চ, ইহে সমাজখন চলাব। আজি বিজ্ঞান হৈছে বুলি বিজ্ঞান ইমানো হোৱা নাই কি গোটেই মানে বিজ্ঞানে শেষ কৰি দিব। লণ্ডন আমেৰিকাত হৈছে, তাত এজন খেতিয়কো মানে কি কৰে, সদায় কম্পিউটাৰ লৈ ঘূৰে। আমাৰতো হোৱা নাই নহয় এইটো। গতিকে আজিও আমাৰ সমাজখন, আমাৰ বয়োজ্যেষ্ঠসকলে সমাজখন নেতৃত্ব দিব লাগিব। যদি এৰি দিয়ে সমাজত বিশৃংখল হ'ব। কাৰণ আপুনি 20-25 বছৰৰ ডেকা এজনক যদি সমাজৰ গাৰ্জেন কৰি দিয়ে, ই সমাজখন কেনেকৈ আগুৱাই লৈ যাব? হ'ব পাৰে সি মানে মেট্ৰিক BA MA পাছ কৰিছে, কিন্তু বাকীটোতো সি কৰা নাই নহয়। এই কথাবিলাক আজি আমাৰ গাঁৱে ভূঞে আলোচনা কৰাৰ সময় আহিছে। আমাৰ কনক সেন ডেকা ছাৰে এই গৃহযুদ্ধ বুলি এটা কিতাপ লিখিছিলে। ফাৰ্ষ্ট টাইম মোৰ এইটো এখন কিতাপ যিটো নেকি মানে একবাৰ পঢ়োঁতে মই শেষ নোহোৱালৈকে কিতাপখন থোৱা নাই। ফাৰ্ষ্ট টাইম লাইফত গৃহযুদ্ধ। আৰু ইয়াত আমাৰ পুৰণা নলবাৰী যিটো এৰিয়া, এই পুৰণা নলবাৰী বৰপেটা এই এৰিয়াৰ অলপ বৰ্ণনা আছে। আগতে ব্ৰিটিছ যুগত কেনেকৈ আছিলে মানে এইটো খুব ভাল লাগে মানে কিতাপখন পঢ়ি। এতিয়া এই যে আমি যিটো এইটো কাল্পনিক নহয়, মানে এইটো বাস্তৱ হয়। আজিৰ পৰা 50 বছৰ আগত যদি সমাজখন ইমান সুন্দৰ আছিল, আলী হুছেইনে যদি কোনোবা মানে বেজবৰুৱাৰ ঘৰত গৈছিলে মানে চিৰা পিঠা লৈ পেলাই, আৰু বেজবৰুৱাই যদি মানে অমুক মানে কছাৰীৰ ঘৰত যাই পেলাই যদি মানে কাম কৰিছিলে, আজি আমি 50 বছৰত ইমান কি অপৰাধ কৰিলোঁ কি এজনে আনজনৰ মুখত চাব নোৱাৰোঁ? ইমানোতো অপৰাধ কৰা নাই। হৈছে ভুল ক্ৰমত কোনোবা ডেকা ল'ৰাই এজনে যাই পেলাই কাৰোবাৰ মাটিত খুটি পুতি দিছে, কোনোবা ডেকা ল'ৰাই যাই পেলাই কাৰোবাৰ বেয়া ব্যৱহাৰ কৰি দিছে, মদ খাই পেলাই বা কিবা ভাবি পেলাই। ইটোৰ কাৰণে সমাজখন আমি ইমান এৰি দিম নেকি? সমাজখন এৰি দিব নোৱাৰিব। এই সমাজত মোৰ মা দেউতা দাদা ভাই চব আছে। নহ'লে ময়ো গুচি গ'লো হয়, বেলেগ দেশত যাই ময়ো চাকৰি কৰিলোঁ হয়। এপছু প্ৰেচিডেণ্ট থাকোঁতে বড়ো ছাত্ৰ সন্থান আপোনালোকে চাগে দেখিছে, এনেকুৱা এটা দিন নাই যিদিনা হাগ্ৰামাই মাইকত ওলাইছে আৰু মোক গালি পৰা নাই। আপোনালোকে এই বড়ো মাতে এই কিমান দিন প্ৰেছ মিট কৰিছে, প্ৰত্যেকটো প্ৰেছ মিটত মোক গালি পাৰিছে। প্ৰমোদ বড়ো চোৰ, প্ৰমোদ বড়ো ডকাইত, প্ৰমোদ বড়ো দালাল, সদায়। ময়ো মানে প্ৰেছাৰ কুকাৰত থকাৰ নিচিনা আছিলোঁ যোৱা 19 বছৰ। তাৰপিছত মই ভাবিছিলোঁ কি ময়ো আৰু নাই, এপছু প্ৰেচিডেণ্টৰ পৰা ওলালোঁ, ময়ো যাই ক'ৰবাত ফিলিপাইন্স বাহিৰত অলপ 5 বছৰমান ভালকৈ থাকি অলপ কিতাপ চিতাপ পঢ়ি আৰু অলপ ডিগ্ৰী চিগ্ৰী লৈ আহি ভালকৈ কাম কৰিম সমাজত, ঘৰত নিজৰ জেগাত থাকি ধুনীয়াকৈ আৰু নিজৰ গাঁৱৰ পৰা খৌৰাগুৰিৰ পৰাই নেক্সট যাত্ৰাটো মই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। কিন্তু দেখিলোঁ কি এতিয়াতো এৰিব পৰা পৰিৱেশ নাই। যদি আমি চবেই গা এৰা দিওঁ, আমাৰ আৰু ভাইটিবিলাকে আৰু মাৰামাৰি কৰিব, কাৰণ ইহঁতে এজনে আনজনক চিনিয়ে নাপায়। আজি বৰমত 50 বছৰ উৰ্ধৰ যিখিনি আছে, তেখেতসকলৰ আন্তৰিকতা আছে। তেখেতে জানে যে ডেকা কোন, কলিতা কোন, শৰ্মা কোন, মহন্ত কোন, বসুমতাৰী কোন, নাৰ্জাৰী কোন, কিবা এটা হ'লে তেখেতসকলে কৰি ল'ব পাৰে। বাকীখিনিতো নাজানে। সৰুতে মানে ইংলিছ মিডিয়াম স্কুলত পঠাই দিলে, তাৰ পৰা গুচি গ'ল গুৱাহাটী, তাৰ পৰা গুচি গ'ল দিল্লী, এতিয়া আহি পেলাই ঘৰত আছে, সিটো কাকো চিনিও নাপায়। তো কোনে যে বসুমতাৰী অমুক মাৰিছে বোলে, এই বসুমতাৰী কিয় মাৰিছে, আমিও মাৰিব লাগে। কিন্তু সেই বয়সজন ক'ব নহয় ৰ, বসুমতাৰী মোৰ বন্ধু আছিলে, মই খবৰটো লৈ লওঁ নহয় কি হৈছে। এই মানুহখিনি নোহোৱা হৈ গৈছে এতিয়া। গতিকে আপুনি যি কৰক, কালি আমাৰ BTCত আপুনি মানে কি কয় 100 টন সোণা আনি ভাগাই দিয়ক, মানুহ শান্তি কৰিব নোৱাৰিব, যেতিয়া আমাৰ মাজত এই থকা বেমাৰবিলাক যদি ওলাব নোৱাৰিম। আৰু সেইখিনি ওলাই ল'ব পাৰিলে আমি বাকীখিনি চব কাম কৰিম। মই চাইছোঁ, মই আপোনালোকৰ আগত কৈছোঁ, মই ইমান ডিগ্ৰীধাৰী মানুহ নহয়, একো নহয়, কিন্তু মই চাইছোঁ বিশ্বত ক্ষুদ্ৰ ক্ষুদ্ৰ দেশবিলাকো বহুত শান্তিত আছে, বহুত আগুৱাই গৈছে। আমাৰ ভাৰতবৰ্ষত 130 কোটি মানুহ আছে, আমাৰ বহুত বিশ্ববিদ্যালয় আছে ইয়াতে। আজি হাজাৰ হাজাৰ বিশ্ববিদ্যালয়ৰ ভিতৰত শ বিশ্ববিদ্যালয়ৰ ভিতৰত এখনো বিশ্ববিদ্যালয় নাই কি বিশ্বৰ 100টা লিষ্টত পৰা এখনো বিশ্ববিদ্যালয় নাই। কিন্তু আমাতকৈ ক্ষুদ্ৰ এটা দেশ টাইৱান, তেখেতসকলৰ বিশ্বৰ 100টা ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ত এটা পাইছে। আমাৰ ওচৰত থকা কোনোবা মানে মালয়েছিয়া দেশ, মানে বেছি দূৰৰ নহয়, একদম ক্ষুদ্ৰ দেশ, ইহঁতে আমাতকৈ বহুত ওপৰত শিক্ষাত আগুৱাই গৈছে। এইবিলাক হ'বলৈ পাৰিছে, কিন্তু আমাৰ ভাৰতবৰ্ষত এইটো নাই। ভুলটো কি? গুৱাহাটীতো নাইয়ে, অসমতো নাইয়ে। আজি অসমৰ ৰাজনীতিটো যোৱা 20-25 বছৰত কোনে কৰি আছে? 30 বছৰ আগত, 40 বছৰ আগত যিসকলে কৰিছিলে, তেখেতসকলে বিভিন্ন জাগাত ভাল শিক্ষা লৈ আহি ধুনীয়াকৈ কৰিছিলে। আজি যিবিলাক শিক্ষা লৈ পেলাই আমাৰ ইউনিভাৰ্চিটিবিলাকৰ পৰা ওলাই আহিছে, তেখেতসকলে সুস্থ সমাজক কিবা দিশ দিব পাৰিছেনে? মোৰ প্ৰশ্ন আহিছে। এইকাৰণে কবিৰ দাসে লিখিছে, পুথি পঢ়ি পঢ়ি জগমোৱা পণ্ডিত ভয়া নকৈ,
আখৰ চিনি নাপালেও পণ্ডিত হৈছে, কিন্তু পঢ়ি 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 বহুত পঢ়িলে কিন্তু পণ্ডিত হ'ব নোৱাৰিলে। সেইকাৰণে এইখন যুদ্ধত আমি নাযাওঁ য'ত মানে কাঢ়াকাঢ়ি হৈ আছে কি এইটো মোৰ এইটো মোৰ এইটো মোৰ। আমি ইয়াত থাকিব লাগে যিটো নেকি আমাৰ অলপ শ্বেয়াৰ কৰিব পাৰে, কি ভাই মোৰ ঘৰতো দাদা মোৰ ঘৰতো একেলগে মিলি কৰিম, কি বড়ো ল'ৰা এজনৰ হাত ভাঙিছে কিয় ভাঙিল অলপ ময়ো পতি এটা বান্ধি দিওঁ, অসমীয়া ল'ৰা এজনৰ ভৰি ভাঙিছে কিয় ভাঙিছে মই অলপ খবৰ লওঁ। এই পৰিৱেশটো যদি আনিব পাৰে বাকী কাম হৈ যাব। নহ'লে আজি হীৰা শৰণীয়াই কথা ক'ব দুটা, কি বড়োবিলাক মাৰিবই এগেইনষ্টত ভোট দিয়ক, আৰু হাগ্ৰামাই আহি পেলাই ক'ব যে প্ৰমোদ বড়োই বহুত বেয়া অসমীয়াক খেদি পঠাব। আৰে তুমিওতো বড়ো, ডিফাৰেঞ্চটো এইটোৱে, তাৰ চুলি নাই মোৰ চুলি আছে, ডিফাৰেঞ্চটো সেইটোৱে। আজি সি 1000 crore মালিক, মই কোনো মালিক নহয়, সেইখিনিয়ে মানে ডিফাৰেঞ্চটো। তো এতিয়া কথাটো হৈছে কি সেইকাৰণে আমি যিবিলাক আমাৰ তাত প্ৰশ্ন আহি আছে এই প্ৰশ্নৰ এনচাৰবিলাকো চাব লাগিব। কেনেকৈ হৈছে অসমখন স্বাধীনতাৰ ৭৪ বছৰৰ পিছত এই সময়ত কিন্তু কোনোবা অসমীয়া মানুহ এজনে নেতৃত্ব দিছে। গতিকে আজি এই অঞ্চলত ভাল হৈছে বেয়া হৈছে ইয়াৰ দোষটো কিন্তু অসমীয়াই ল'ব লাগিব। অসমীয়া বুলি ক'লে মই চব অসমীয়া কোৱা নাই, কিন্তু সেই অসমীয়াৰ কাৰণে এই অসমীয়াৰো নাম আহি গৈছে। আজি 17 বছৰত যে বড়োলেণ্ডত যে হোৱা নাই ৰাস্তা ঘাট দলং আইওৱা জব কাৰ্ডৰ পইচা খাইছে, এইটোৰ মুৰব্বী হ'ল হাগ্ৰামা। গতিকে হাগ্ৰামাক গালি পাৰাৰ লগে লগে বাকী 4টা বড়োটাটো লাগি যায়, সেই বুলি আমি আৰু এইটো জ্বালা ল'লে নহ'ব আমাকো গালি পাৰিছে বুলি। ভুলটোতো আমাৰ মানুহে কৰিছে, ভুলটো অসমীয়া মানুহ কৰিছে, ভুলটো কোনোবা দিল্লীত বিহাৰী কোনোবা গুজৰাটীয়ে কৰিছে। এই ভুলটো আমি স্বীকাৰ কৰিব লাগিব, আৰু ভুলৰ যেতিয়া কাৰেকশ্যন নহয় তেতিয়ালৈকে কিন্তু ভাল কাম কৰিব নোৱাৰে। কাৰণ ভুলৰ হুলটো আপোনাৰ বুকুত সোমাই আছে, সেইটো আপোনাক ভাল চিন্তা কৰিব দিয়া নাই। যেতিয়ালৈকে এইটো ভুলৰ পৰা আমি ওলাই যাব নোৱাৰিম আমি সুস্থ সমাজ গঢ়িব নোৱাৰিম। গতিকে এই যুৱ চামক কেনেকৈ আমি ঠিক কৰা যায় এইটো আপোনালোকে ভাবক। আজি বৰমা অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰাটো ডাঙৰ কথা নহয়। আপুনি মই সব লগ লাগি যদি মিলি যায় আৰু আমি যদি ভাগাই লওঁ, আজি ইয়াৰ পৰা 20 জনে যদি কয় যে আমি খেতি চাম, ইয়াৰ পৰা যদি 20 জনে চাই আমি স্কুল চাম, ইয়াৰ পৰা 20 জনে কাৰ্ডটো চাম, 20 জনে ক'লে আমাৰ অৰ্থনীতিটো চাম, আমি মহিলা কমিটি কিবা কিবি আমি নেতৃত্ব দিম, আৰু 20 জনে ওলাই গ'লে আমি স্পৰ্টছটো চাম, আমি ইয়াত বৰমাত বহুত স্পৰ্টছটো ধুনীয়া ফুটবল টিম আছে কিবা দিয়ে আমি চাম। চবে ভাগাই ল'লে কালি শেষ হৈ যাব কামটো। মই এইটো ইমান জটিল দেখা নাই, এইটো অনলি মেনেজমেণ্ট, এইটো ছ'চিয়েল ইঞ্জিনিয়াৰিং বুলি কয়। আজি চাইনাই বিশ্বৰ ভিতৰত হাইয়েষ্ট পপুলেশ্যন আছে, এই পপুলেশ্যনটো চাইনাই কেনেকৈ মেনেজ কৰি আছে। গোটেই বিশ্বত চাইনা মাৰ্কেট আছে, হংকং মাৰ্কেট, ডিমাপুৰত আছে চাইনা মাৰ্কেট, কেলকাতাত আছে চাইনা মাৰ্কেট, গোটেই বিশ্বত এতিয়া চাইনা মাৰ্কেট। আৰু গোটেই বিশ্বত ইহঁতে 74 কাণ্ট্ৰি, ৱৰ্ল্ডৰ 74 কাণ্ট্ৰিক পইচা ধাৰ দি থৈ দিছে। ইহঁতে আৰু ধাৰৰ পৰা ওলাব নোৱাৰে চাইনাৰ। বাংলাদেশ পাকিস্তানবিলাকতো একদম পুট গ'ল ঢালত। কালি যদি কয় বাংলাদেশক আমি কিনি ল'লোঁ বুলি ক'লেও বাংলাদেশ একো কৰিব নোৱাৰে। নট অনলি বাংলাদেশ, টাইৱান ওচৰত থকা দেশবিলাক, সৰু সৰু দেশবিলাক চাইনাই পূৰা মানে পইচা দি ৰাখিছে। আৰু আমি এইটো কি হৈছে আমি নিজকে চম্ভালিব পৰা নাই। গতিকে লিডাৰবিলাক অলপ বিশ্বটোও চাব লাগিব, দেশখনো চাব লাগিব, ৰাজ্যখনো চাব লাগিব, লোকেলটোও চাব লাগিব। তো এই কাৰণে আজি আমি কৈছোঁ কি পৰিৱৰ্তন এটা লাগে। এতিয়া প্ৰথমজন যিজন ব্যক্তি আমাৰ স্পিকাৰ তেখেতে কৈছে কি যিটো নান বড়ো মানুহবিলাকৰ এইটো মানে এছপিৰেশ্যনছ আছে, এইটো কেনেকৈ মানে একমডেশ্যন কৰিব, বিভিন্ন জাগাত কেনেকৈ কিবা কৰিব। আজি BTCটো চাওক, এইটো কোনো বড়ো মানুহৰ কাৰণে নহয়। হাগ্ৰামা কোৱাৰ কাৰণে আপুনি ভাবি ল'ব নালাগে কি এইটো বড়ো মানুহৰ কাৰণে। সিদিনা হাগ্ৰামা কৈছে টিভিত BTR চুক্তিত অসমীয়াবিলাকৰ কাৰণে একো নাই, চব বড়োবিলাকৰ কাৰণে। আৰু বড়োত কৈছে বড়োবিলাকক BTR চুক্তিয়ে ধ্বংস কৰিব। তাৰমানে এইটো বড়োৰো নহয় অসমীয়াৰো নহয়, নিজৰ ৰাজনীতিটোৱে হ'ব লাগে। তো এই কাৰণে যে অসমীয়াৰ একমডেশ্যনটো বা বিভিন্ন জনগোষ্ঠীৰ একমডেশ্যন, পলিটিকেল পাৰ্টিচিপেশ্যন, VCDCৰ মেম্বাৰ চেয়াৰমেন হোৱাৰ পৰা চাকৰি বাকৰি পোৱালৈকে এইটো চাব লাগিছিলে যিসকলে টপ মোষ্ট জেগাত বহি আছে, কি সঁচাকৈ হৈছেনে নাই। ঠিক আছে আপুনি 5 জন বেছি দিলে, অসম চুক্তি হোৱাৰ পিছত 85ত ৰাতাৰাতি বহুত অসমীয়া মানুহ ঠিকাদাৰ হৈ গৈছিলে, বহুতে চাকৰি পাইছে অৰ্হতা নহ'লেও। সেইটো আমি এতিয়া ধৰি থাকিলে নহ'ব। আপুনিও দিলে বাৰু 10 জনক দিলে, কিন্তু বাকী 10 জনটো পাব লাগিব নহয়। প্ৰথম বছৰত কৰিব নোৱাৰিলে, দ্বিতীয় বছৰত নোৱাৰিলে, 17 বছৰটোতো বহুত লম্বা টাইম হয় না। এজন ল'ৰা ছোৱালী যদি 2003 জন্ম পাইছে, এতিয়া মেট্ৰিক পাছ কৰি আহি আমাৰ মিটিং শুনি আছে ই। গতিকে এই 17 বছৰত আপুনি এইটো কিয় এড্ৰেছ কৰিব নোৱাৰিলে। তো এই কাৰণে আমি এতিয়া ঠিক কৰিছোঁ
যে প্ৰত্যেকটো জনগোষ্ঠীকে এটা এটা উন্নয়ন পৰিষদ উন্নয়ন বোৰ্ড গঠন কৰি দিম আমাৰ এই বিটিআৰত এইটো বড়ো অসমীয়া চবৰ কাৰণে তেতিয়া কি হ'ব নিজৰ নিজৰ দাদা ভাইক উন্নতি কৰাৰ দায়িত্বটো নিজে ল'ব লাগিব মই বড়ো সমাজৰ মাজত কৈ থাকো কি আঙুলি এটা দেখাওটো বহুত ভাল বেলেগক তিনিটা আঙুলি কিন্তু নিজকে দেখায় যেতিয়া আঙুলি দেখাম আমি যোৱা 40 বছৰত অসমক আঙুলি দেখালো দিছপুৰক তিনিটা আঙুলি কিন্তু আমাকো দেখাই আছে এই অসমীয়া তুমি দিয়া নাই কিন্তু আঙুলিটো কৈছে বড়ো ভাই তুমি ভালকে পঢ়া নাই তুমি শিক্ষা দীক্ষা লোৱা মানুহ তোমাৰ কম আছে এইটো সব মানে কি হৈছে এই আঙুলিটো দেখালে নিজৰ হাততো পৰে তো সেই কাৰণে এটা কি হৈছে এইটো একমোডেশন যেটো আছে ইয়াৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম চাকৰি বাকৰিৰ প্ৰক্ৰিয়াবিলাক আৰু এজনে কৈছে কি ওবিসি কি হ'ব ওবিসিটো হ'বই লাগিছিলে এসটি এসসি ওবিসি হিকিনিটো কনস্টিটিউশনালি ৰিকগনাইজ মানে ক্যাটেগৰি হয় তো এইটো মানে আজি যে তেখেতসকলে গাপ দি থলে এইটো বিৰাট ডাঙৰ এটা ক্ৰাইম হয় বিৰাট ডাঙৰ এটা ক্ৰাইম তো সেই কাৰণে এসটি এসসি ওবিসি যিবিলাক কোটা আছে এইটো পপুলেশ্যনক লৈ পেলাই ইয়াতে ঠিক কৰিব লাগিব এইটো নহয় কি ভাৰতত অসমত এই 6 শিডিউলত অলপ লেজিসলেটিভ কৰিব পৰা ক্ষমতা আছে কিন্তু হাগ্ৰামাহাতে কি কৰিলে এক বছৰত 365 দিন থাকে 365 দিনৰ মূৰত একদিন এসেম্বলি বহে কাউন্সিল আৰু 1 ঘণ্টাৰ কাৰণে বহে আচৰিত কথাটো 365 দিনত এটাই দিন ওলাই আমাৰ চৰ্চা কৰিব কাৰণে বিটিচিৰ উন্নয়নৰ কি হৈছে কি হোৱা নাই চৰ্চা কৰিব পাৰে হিটো 1 ঘণ্টাৰ কাৰণে আপুনি চাওক 40টা ডিপাৰ্টমেন্টৰ কথা 1 ঘণ্টাত শেষ কৰিব পাৰেনে কোনোবা পাৰিবনে কম্পিউটাৰো নোৱাৰে যদি আমি 40টা ডিপাৰ্টমেন্টৰ গোটেই কথাটো ডকুমেন্টটো খুমাই দিওঁ কম্পিউটাৰত আপলোড হ'ব কাৰণেও 1 ঘণ্টাৰ বেছি লাগিব আজি হিটো 17 বছৰে চলি আছে তো সেই কাৰণে এই যে প্ৰক্ৰিয়াবিলাক হোৱা নাই ইয়াৰ কাৰণে হসা হসিকৈ তেখেতসকলে জগৰীয়া বাকি মানে মই ইলেকশনত জিকিব লাগে কাৰণে মই এইটো কোৱা নাই বাস্তৱে কয় যে এইটোৱে জগৰীয়া এই কাৰণে সব জনগোষ্ঠীৰ মানে যেটো একমোডেশনৰ কথা এইটো আমি চিন্তা কৰিছো আৰু এই কাৰণে দল সৰকাৰ আহাৰ আগতে আমি লাহে 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 কইটো এডজাস্ট কৰিছো কি সকলো দলৰ যাহতে আমাৰ পাৰ্টিত নেতা পাব পাৰে বহুত জনগোষ্ঠীয়ে কৈছে আমাক সিডব্লিউসি দিছিলে কেন্দ্ৰত বিপিএফে আমাক আনিছে ডিস্ট্ৰিক্ট পৰ্যায়ত থৈ দিছে সেন্ট্ৰেলত আনিছে কিন্তু মেম্বাৰ কৰি থৈছে আমি সেইটো কৰা নাই আজি সব জনগোষ্ঠীৰ পৰা ভাইস প্ৰেসিডেন্ট আছে প্ৰেসিডেন্টটো এজনে হয় তো হিটো নেক্সট মানে পাৰ্টিৰ কিবা এটা মানে কনফাৰেন্স হলে 1-2 বছৰ পিছত চেঞ্জ হৈ যাব কিন্তু এতিয়া কি আছে সব জনগোষ্ঠীৰ পৰা আমাৰ ভাইস প্ৰেসিডেন্ট আছে ইয়াত মাইনৰিটিৰ পৰা দুইজন আছে আমাৰ মইনুল হক আগৰ এমচিএলএ এই ফকিৰা গ্ৰামৰ আমাৰ আফজালুক সৰকাৰ আৰু আছে বঙালীৰ পৰা আছে আমাৰ অসমীয়াৰ পৰা আছে হিৰণ্য চৌধুৰী দা আৰু বহুত টিম আছে আমাৰ গুৰখাৰ পৰা আছে যিমান জনগোষ্ঠী আছে সবৰ পৰা কেন্দ্ৰ টিমত আমি পুৰা একমোডেট কৰিছো মহিলাকো আনিছো সবকো আনিছো তাকি আমাৰ পলিসি বিলাক যাহতে ভুল নহয় আমাৰ পলিসি বিলাক যাহতে ভুল নহয় মানুহেটো মিনিটে মিনিটে মানুহৰ মানে কি মানসিকতাটো চেঞ্জ হয় আৰু সব মানুহ ইটো নহয় কি আধ্যাত্মিকতাত থাকে আমাৰ বহুত মানুহ আছে বিশেষকৈ কোনো আধ্যাত্মিকতাৰ লগত লিংক নাই কোনো দিন হি নাম কীৰ্তনত হি নবহে কোনো দিন বাথু আৰজত নবহে কোনো দিন হোম যজ্ঞত হি নবহে গটিকে তাৰ মানে এই বস্তুটো অলপ বেলেগ হৈ যায় তো এই বস্তুবিলাকৰ কাৰণে আজি এটা ডিসিশন বিলাক ৰং হৈ আছে তো ইটো এটা কথা সেকেন্ড চাকৰিটো মানে ঘুষ নোহাকে চাকৰি অসমতো হিদিনা আপুনি দেখিলে এসআই চাকৰিত কি হৈ গল মানে ঘুষ যেটো আছে এটো মানে একদম কিছুমান মানুহবিলাক তেজত ঘুমাই লৈছে এটা ঘুষ নহলে কাম নকৰে তো সেই কাৰণে আমি এটা যুদ্ধ কৰিব লাগিব এটো কৰিব নোৱাৰা কাম নহয় আজি বিশ্বত সুইডেনৰ নিচিনা এটা দেশ আছে বিভিন্ন দেশ আছে ইহতে কোনো কৰাপশন নকৰে সকলো সৰকাৰ চলি আছে গটিকে আমাৰ ইয়াত কৰাপশন কৰিলেহে সৰকাৰ চলিব এটো কেনেকে কথা আছে কৰাপশন নকৰিও সৰকাৰ চলিব গটিকে এইয়াৰ কাৰণে আপুনি আপোনাৰ তলৰ মানুহবিলাক মেন্টালি ৰেডি কৰিব লাগিব কি আমি পাৰ্টিত আহিছো ভাই কৰাপশন কৰিব কাৰণে নহয় কাম কৰিব কাৰণে আৰু এই বস্তুটো হাগ্ৰামাহাতে নকৰিলে আপোনালোকৰ মনত আছে চাগে কেই বছৰমান আগতে এটা ভাষণ দিছিলে হাগ্ৰামাই ঘুষ খাব নালাগে কিন্তু দিলে ল'ব লাগে বুলি প্লাই আৰু ইয়াৰ লগতে মই তেখেতসকলৰ ইন্টাৰনেট মিটিং বিলাক শুনি আছো কি ইন্টাৰনেল মিটিং বিলাকত ইহতৰ আলোচনা হয় তুমি কিমান পালা ডিপাৰ্টমেন্টৰ পৰা পইচা কিমান লাখ ললা ই কৈছে মই 3 লাখ ললো ই কৈছে নাই মই 6 লাখ ললো তেনেকে আলোচনা বিলাক তেখেতৰ হৈ বলে মানে হিটুক লৈ পেলাই ফুৰ্তি অৰুণাচলৰ কিছুমান এমএলএ আছে একদম 1 কোটি 2 কোটি 5 কোটি টকা দি এমএলএ জিকি যায় জিকাৰ পিছত আৰু ইহতক বিচাৰি নাপায় মানুহবিলাক গলে গালি পাৰি পঠাই বলে
আমিতো পইচা ভোটটো কিনিহে লৈছোঁ 5 বছৰ আৰু একো নাই আৰু ইহঁতে কেচিনো খেলিব যায় ক'ৰবাত যায় থাইলেণ্ডত যায় মানে নেপালত যায় ফুৰি থাকে মানে হংকং টংকং ৰাইজৰ লগত লিংক নাই আমাৰো এই নেতাবিলাকৰ এই অৱস্থা তো সেইকাৰণে যিটো আছে ঘুষটো ইহঁতক পইচাটো বহুত লাগে এই ঘুষটো বন্ধ কৰিবৰ কাৰণে চিষ্টেমবিলাক ট্ৰেন্সপাৰেণ্টলি হ'ব লাগিব আমি কৈছোঁ ই গভৰ্নেন্স আপুনি ইণ্টাৰভিউ এটা লওক লগে লগে 1 ঘণ্টা 2 ঘণ্টাৰ পিছত কম্পিউটাৰত ৰিজাল্টটো দি দিয়ক ইণ্টাৰভিউ ল'ব যোৱাৰ আগতে এই মানুহবিলাকে মেণ্টেলি ৰেডি হওক কি আমি 100জন মানুহৰ ইণ্টাৰভিউ ল'ম আৰু এটা হল দিয়া হ'ব হেলত সোমাই যাম তাত কম্পিউটাৰ থাকিব আপুনি ইণ্টাৰভিউ লৈ আছে আপুনি লগে লগে আপলোড কৰি আছে অমুকে চাকৰিটো পালে অমুকে পালে ইয়াত যোনে যোগ্য সি পাব যোনে অযোগ্য সি নাপাব দুখীয়া গৰীবৰ লগত কথা নাই এই চিষ্টেমটো লাগু কৰিব বিচাৰিছোঁ আপোনালোকে সহায় কৰিব লাগিব মানে লগে লগে ইণ্টাৰভিউ লওক আৰু 10 দিন ৰখি থকাৰ কি দৰকাৰ আছে তাতে গোটেই এক্সপাৰ্ট কেইটা বহি আছে আৰু ইটো 10 দিন ফাইলটো পেন্ডিং কৰা মানে পইচা খাৱাৰ ডিল কৰা লগে লগে দি দিয়ক না কোনি পাৱাটো পাব নাপাৱাটো কান্দি পেলাই যাব চকু পানী মুচিব 1 ঘণ্টাৰ পিছত ঠিক হৈ যাব সেইখিনি আৰু আপুনি লৈ পেলাই মাটি বিক্ৰী কৰা গৰু বিক্ৰী কৰা কিবা কৰা আনা পইচা এনেকুৱা তো এই কাৰণে এই ব্ৰাইব চিষ্টেমটো এটলিষ্ট আমাৰ জাগাত অলপ নাইকিয়া কৰিব পাৰিলে সবৰো এটা উদাহৰণ হ'ব গতিকে এইখন মানে ৰাজনীতিৰ খেল হৈ থকা নাই আমাৰ কাৰণে ৰাজনীতি যুদ্ধ ইলেকশ্যনৰ আগত যিখিনি কষ্ট মানে কঠিন এটা পৰীক্ষা ইলেকশ্যনৰ পিছত চৰকাৰত অহাৰ পিছতো পৰীক্ষা আছে কিন্তু আৰু সেই পৰীক্ষাটো ফেচ কৰিম বুলি ৰাজনীতিত আহিছোঁ এবাৰ চাম এবাৰৰ পৰা দুইবাৰ নিজিকিলেও কথা নাই কিন্তু কামটো কৰিম বুলি ভাবিছোঁ একবাৰ কৰি চাম কি হয় হ'ব নাকি একবাৰটো কৰিব পাৰে তৃতীয় প্ৰশ্ন কৰিছে বিটিআৰত আমি স্কোপ পাম নে নাপাম তৃতীয় মানে আমাৰ বক্তাজনে কৈছিলে কি বিটিআৰত স্কোপ পাম নে নাপাম আমি বিটিচিত বহুত স্কোপ নাপালোঁ হয় এইটো একদম সঁচা কথা স্কোপ পালে হীৰাকৰণীয়াক 6,80,000 ভোট দি কোনো নিজিকালেহেঁতেন BPFকে জিকাই থাকিলেহেঁতেন তো সেইটো কথাটো ময়ো বুজি পাওঁ তো সেইকাৰণে যিটো চিষ্টেম হয় ভাৰত চৰকাৰে কিবা এটা চুক্তি কৰিলে আপোনালোক বা আমি কেতিয়াও ভাবিব নালাগে কি সেইটো কোনোবা এটা জনগোষ্ঠীৰ অধিক ক্ষমতা দিয়াৰ কাৰণে কৰিব আজি অবৰো মুভমেণ্টটো কিয় ঠানবান হৈ গ'ল অবৰো মুভমেণ্টটো যে ঠানবান হৈ গ'ল কিয় হৈ গ'ল এইটো মই গৌৰৱ কৰি পেলাই কোৱা নাই মই মোৰ তাত কোনো অৰিহণা নাই মই এইটো ঠানবান কৰা তেখেতে লিডাৰবিলাকে এইটো বুজি পোৱা নাছিলে কি এইটো মুভমেণ্টটো বেছিদিন ছাষ্টেইন নহ'ব বেছিদিন নাথাকিব কাৰণ আপুনি বেলেগ এজনক দোষ দি এটা আন্দোলন কৰিলে সেইটো আন্দোলন নাথাকে আপোনাক যদি কিবা লাগে সেইটো লৈ পেলাই আপুনি আন্দোলন কৰক বহুত দিন কৰিব পাৰিব আপোনাৰ কিবা সমস্যা আছে জেনুইন সমস্যা সাংবিধানিকভাৱে এইটো একদম কাৰেক্ট এইটো আন্দোলন কৰক আপুনি 20 বছৰ 50 বছৰ যদি কৰিব পাৰিব কিন্তু বেলেগ এটা মাত্ৰ দোষ দি যদি আন্দোলন কৰে এইটো নহ'ব এতিয়া অবৰো আন্দোলনটো এইটো অবৰো কৰি বড়োবিলাক আমাক কিবা দিয়া নাই এইটো আন্দোলন কৰিলে গাঁও কৰ্তন কৰিম কিবা কৰিম গাঁও কৰ্তন কৰাটোতো একোই কৰিব নোৱাৰিলে হীৰাকৰণীয়া ডাঙৰীয়াই ক'লে মই থাকালৈকে কোনো চুক্তি হ'ব নোৱাৰে তেখেতৰ চকুৰ আগতে আমি চুক্তি কৰি লৈ আহিলোঁ কিয় ৰাখিব নোৱাৰে মই এইটো দাম্ভিকতাৰে কোৱা নাই মই গৌৰৱ কৰিও কোৱা নাই কাৰণ তেখেতে যিটো চিন্তা কৰিছিলে সেইটো ভুল আছিলে তেখেতে এই চিন্তাটো তেনেকুৱা নকৰি পেলাই চেলেঞ্জত নগৈ পেলাই আলোচনা কৰিলে যে নহয় এই চুক্তিটো হওক কিন্তু চুক্তি চাহতে নান বড়ো মানুহবিলাকৰ একো ক্ষতি নহয় আমি এইটো বিচাৰিছোঁ এইটোও চুক্তিত থাকিব লাগে এইখিনি কাম যদি কৰিলেহেঁতেন তেখেতৰ প্ৰচেছত থাকিলেহেঁতেন কিন্তু তেখেতে গম পায় যে এইখিনি কৰিলে তেখেতৰ ৰাজনীতিটো পিছত নচলিব কাৰণ ৰাজনীতিটোৱে আৰম্ভ কৰিছে কাকবাৰ টাৰ্গেট কৰি পেলাই গতিকে এটা MP এজনৰ কাম কিন্তু বহুত আজি তেখেতে মানে কি হয় আমাৰ অঞ্চলত এইটো মানে এটা দেশৰ এটা ভুল হয় স্বাধীনতাৰ ৭৪ বছৰত MPৰ অফিচ নাই মই হীৰাকৰণীয়া অহাৰ কাৰণে কোৱা নাই আজি আপুনি 543 জন MP আছে ভাৰতবৰ্ষত কোনো এজন MPৰ অফিচ নাই আপুনি MP বিচাৰি ক'ত যাব আজি হীৰাকৰণীয়া ডাঙৰীয়া বুলি নলবাৰীত আপুনি বিচাৰি যাব ইয়াত থাকে ক'ৰবাত বাগানপাৰাত থাকে বুলি বিচাৰি যাব পাব কেতিয়াবা নাপাব কেতিয়াবা আগতে চানচুমা কুংগুৰ বিষ্ণুমুটাৰী বিচাৰি আছিল মানুহটো যোৱাই নাছিল ক'ত কোকৰাঝাৰত ইমান গুণ্ডুগুলত MP বিচাৰি যাওঁ নালাগে যে আমাক একো এনেকৈ থাকি গ'ল আজি ইমান বছৰত গতিকে আজি ভাৰতবৰ্ষত মই তাকে প্ৰধানমন্ত্ৰীক চিঠি লিখিছোঁ কি বাজেট বনাব লাগে আৰু প্ৰত্যেকজন MPক মানে এটা অফিচ দিব লাগে যাতে ৰাইজে লগ কৰিব পাৰে প্ৰত্যেকজন MLA লগ কৰাৰ কাৰণে অফিচ লাগে আজি স্বাধীনতাৰ ৭৪ বছৰত দেশ গঢ়া মানুহবিলাক এইটো কিয় ভাবিব পৰা নাই MLA এজনক লগ কৰিবলৈ ঘৰততো সদায় যাব নোৱাৰে নহয়
ভাল মুডত থাকিলে ল'ব, বেয়া মুডত থাকিলে লগ নকৰোঁ যা, বেমাৰ হৈছে যা বুলি কৈ দিব, ক'ৰবাত নাই বুলি কৈ দিব, কেতিয়াবা বাইদেউ খং উঠিব, এই সদায় সদায় এই মানুহজন আহে, সদায় সদায় মানে এই মানুহ পেটলা মানুহটোক আহিব দিব নালাগে বুলি, এনেকুৱা হৈ আছে। গতিকে আপোনাৰতো দায়িত্ব আছে না, দায়িত্ব আছে কাৰণে আহিছিল আপোনাৰ MLA ঘৰত। এইবিলাক বহুত কেৰুণ লাগি আছে আমাৰ দেশত, ভাল হোৱা নাই কামবিলাক মানে, তো সেইবিলাক ঠিক কৰিব লাগিব। তো সেইকাৰণে আমি ঠিক কৰিছোঁ এই BTCত এই এতিয়া 40টা আছে, ইয়াৰ পিছত 60টা হ'ব। প্ৰত্যেক MCLA কিন্তু আমি অফিচ বনাই দিম এইবাৰ চৰকাৰ অহাৰ লগে লগে, যাহাতে ৰাইজে যাই লগ কৰিব পাৰে, কাম কৰিব পাৰে নোৱাৰে কথা নাই। ৰাতিপুৱা গধূলি তাত কেৰাণীজন বহি থাকিব, ছাৰ আছে নে নাই, ছাৰ আছে যদি আছে, নাই যদি নাই। আমাৰ এপ্লিকেশ্যনটো দিছোঁ, কাৰেণ্ট লাগে আমাৰ গাঁৱত, ৰাস্তা দলং ভাঙি আছে আমাৰ গাঁৱত, কেঞ্চাৰ বেমাৰ হৈছে, ছাৰৰ লিখা লাগে, লিখাটো পালেওতো আমাৰ কাম হয় নহয়। MP এজন লিখা পালে চেণ্ট্ৰেল স্কুলত এডমিশ্যন পায়, অমুক পায় তমুক পায়, সেইবিলাক বিচাৰি হাহাকাৰ। তো এইবিলাক কিয় কৰিব লাগে, তেখেত সকলোতো বুজিব লাগে। তো এইবিলাক আজি হৈ আছে। তো সেইকাৰণে যিটো স্কোপ দিয়াৰ কথা, আমি ইকুৱেল ৰাইট এণ্ড ষ্টেটাছ বুলি এটা শ্লোগান লৈছোঁ, সকলো যাতে অধিকাৰ সমমৰ্যাদা পাব পাৰে। বহুতে ক'ব এইটোতো মানে মুখত কোৱা কথা, আমি কামটো কৰি চাব বিচাৰিছোঁ, হয়নে নহয়, আৰু মই বিশ্বাস কৰোঁ এইটো হ'ব। সম অধিকাৰ সমমৰ্যাদা সকলো জনগোষ্ঠীক দিওঁতে না বড়োৰ কিবা লছ হ'ব, না শৰণীয়াৰ হ'ব, না অসমীয়াৰ হ'ব, কাকো নহয়। এনেও আপুনি মৰ্যাদাটো লৈয়ে আছে, আপুনিনো কাৰ তলত আছে এতিয়া। খালি এইখিনি কথাটো মুখেদিহে কোৱা নাই, আপুনি মুখেদি কোৱা নাই কাৰণে, আলোচনা কোৱা নাই কাৰণে আপুনি ভাবি আছে কি আমি সমমৰ্যাদা আমাৰ নাই, কিন্তু অলৰেডি আপোনাৰ আছে ইয়াতে। এতিয়া পলিটিকেল পাৰ্টিচিপেশ্যনটো কি হৈছে, বৰমাত আজি স্বাধীনতাৰ পৰা এতিয়ালৈকে যদি MLA টো ট্ৰাইবেল হৈ আছে, কেতিয়াবা পানীৰাম ৰাভা, ৰেখাৰাণী দাস বড়ো, মনেশ্বৰ বড়ো, কিমান বা দিন হ'ল, ইয়াততো মহন্ত শৰ্মা বা আমাৰ কলিতাটো MLA হোৱা নাই। তো ইমান বছৰ হোৱা নাই, মানুহটো ফিল হ'বই না। আমাৰো কেতিয়াবা MLA এজন পালে ভাল হ'লহেঁতেন, ভাল নহ'বও পাৰে, কিন্তু এইটো এটা ফিলিং হয়। তো এইখিনি মনেশ্বৰে পূৰা কৰিব লাগিছিলে। ভাই আপোনাৰ কলিতা MLA নাই, কিন্তু মোকে ধৰি লোৱা আপুনি দাদা ভাই বুলি, তেতিয়াতো ই নাভাবিলে হয় যে আপোনাৰ হুছেইন MLA পোৱা নাই, কিন্তু মোকে নিজৰ দাদা বুলি ভাবি লওক, মোক ভাইটি বুলি ভাবি লওক, কি কথা আছে মোকে কওক। এইখিনি সুবিধা সি নকৰাৰ কাৰণে এতিয়া মানুহবিলাক ভাবিছে কি পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন আমাৰ নাই। এইটো হৈছে বেলেগ জায়গাতো আমাৰ বড়ো মানুহবিলাকো কৈছে কি নগাঁৱত আমাৰ আজিলৈকে এজনো MLA পোৱা নাই, এই মানে ইফালে কি কয় আপোনাৰ ধৰ্মপুৰত এবাৰ MLA পোৱা নাই, হ'বই এইটো। কিন্তু আপুনিতো MLA টো এনেকৈ নাপাব নহয়। এইকাৰণে পাব্লিক ৰিপ্ৰেজেণ্টেটিভবিলাকক সংবিধানত শপত খাবলৈ দিয়ে কি যি কাম ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত কৰিম, কিন্তু পিছত যাই পেলাই ইহঁতে নকৰে। এইকাৰণে আজি সমস্যাবিলাক হৈছে। তো সেইকাৰণে এই চিন্তাবিলাক, এই স্কোপবিলাক সকলোকে ইকুৱেল দিয়া হ'ব। ইয়াৰ কাৰণে আমি মেকানিজিমবিলাক কৰি আছোঁ। ৰাস্তাটো আমি এতিয়া বড়োৰ ৰাস্তা না মুছলিমৰ ৰাস্তা না অসমীয়াৰ ৰাস্তা এইটো চাব বিচৰা নাই। আমি ছাৰ্ভে কৰিব মানে এটা প্ৰজেক্ট বনাইছোঁ, কিমান হাজাৰ কিলোমিটাৰ ৰাস্তা BTCত বনাব লাগে, সেইটো ফেজ ৱাইজত বনাই শেষ কৰি দিব লাগে। এইটো বড়োৰ ৰাস্তা অসমীয়াৰ ৰাস্তাৰ বুলি কথা নাই। কিমানখন দলং লাগে আমাক, এইটো একবাৰতে লিষ্ট কৰা যাব। কেইটা নদীত গৰাখহনীয়া আছে, এইটো বড়োৰ ছাইডত গৰাখহনীয়া না অসমীয়াৰ ছাইডত গৰাখহনীয়া, এইটো মতলব নাই। কি পুঠিমাৰীৰ কিমান গৰাখহনীয়া আছে, বৰলীয়াৰ কিমান গৰাখহনীয়া আছে, বেকীৰ কিমান গৰাখহনীয়া আছে, আমাৰ শংকোচৰ কিমান, ধনশ্ৰীৰ কিমান গৰাখহনীয়া আছে, পাগলাদিয়াৰ কিমান আছে, এইটো আমি হিচাপ কৰিম। এইটো মানে বড়োৰ ফালে ইৰোশ্যন না অসমীয়াৰ পৰা ইৰোশ্যন, ইয়াৰ লগত কথা নাই। এই গোটেই বস্তুটো চাইণ্টিফিক এটা ষ্টাডি কৰি ল'লে চবৰৰ কাৰণে হৈ যাব, মই সেইটো বিশ্বাস কৰোঁ। এতিয়া কৈছে কি আমি UPPLৰ লগত এইকাৰণেই আছোঁ, 3 নম্বৰে কৈছে কাৰণ BPFে বহুত কৰাপশ্যন কৰিছে। এইটো আমাৰ UPPLে কি কৰিব, এতিয়া আমি গভাৰ্নেন্স আৰম্ভ কৰিব বিচাৰিছোঁ। আজি BDOবিলাকৰ লগত কাজিয়া কৰি পাত্তা পোৱা নাই, কাৰণ ইফালে BPFৰ পৰা বহুত খাই লৈছে। চৰকাৰ যি গ'ল, BDOবিলাক গমেই নাপায়, এতিয়া কাজিয়া কৰে। এতিয়াও GRSবিলাকৰ দ্বাৰা কাৰোবাৰ দ্বাৰা ভুৱা কামবিলাক কৰি আছে। এই কাৰণে আমি কি গভাৰ্নেন্সটো আৰম্ভ কৰিব বিচাৰিছোঁ। আপুনি ব্লক অফিচত যাই যে এপ্লিকেশ্যন দিব, এই এপ্লিকেশ্যনটো মানে ইয়াত যদি পইচা পাব লাগে, অফিচাৰজনে লগে লগে এইটো টাইপ মাৰি এটা নাম্বাৰ দি পেলাই কম্পিউটাৰত আপলোড কৰিব লাগিব। যদি বৰমাত ব্লকত যদি এটা এপ্লিকেশ্যন আপলোড কৰিছে, লগে লগে সেইটো কোকৰাঝাৰত DRDA পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ সেইটো আপলোড হৈ যাব হেড অফিচত, আৰু লগে লগে এই ফাইলটো ট্ৰেকিং কৰা হ'ব। যদি অফিচাৰজনে এণ্ট্ৰিটো কৰি যদি ফাইলটো বৰমা মানে ব্লকত 10 বছৰ যদি এইটো কি 10 দিন যদি এইটো ৰাখি থৈ দিছে, তাত সদায় ক্লিক কৰি থাকিব। এই ফাইলটো 24 ঘণ্টাৰ বেছি হ'লে তাৰ এটা কম্পিউটাৰৰ এটা টিক মাৰ্ক ওলাই থাকিব, এই ফাইলটো টিক 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 ওলাই থাকে। যেনেকৈ আমি মোবাইলত মেছেজবিলাক নাচালে আমাৰ ওলাই থাকে নহয়, ৰঙা ৰঙা ৰঙা, চাই দিলে এইটো বগা হয়, তেনেকুৱা ছিষ্টেম এটা ডেভেলপ কৰিছোঁ আমি।
যাহাতে কোনো কৰাপশ্যন কৰিব নোৱাৰে। আৰু লগে লগে তাৰে পৰা অফিচ আহে, তাত লাগিলে আৰু 100জন মানুহ আমি লৈ ল'ম হেড অফিচত, তাৰ পৰা ফোন আহিব যে আপোনাৰ 24 ঘণ্টা পাৰ হৈ গ'ল এই অফিচটো, এই ফাইলটো কিয় ক্লিয়াৰ কৰা নাই আপুনি, তাৰ পৰা ফোন আহিব। তেতিয়া কোনো কৰাপশ্যন কৰিব নোৱাৰিব, যি অফিচতে নহওক কিয়। কৰাপশ্যনটো তেনেকুৱা অলপ চেক কৰিব বিচাৰিছোঁ। ইয়াৰ ভিতৰতো আৰু চুৰক আৰু আপুনি কেনেকৈ বাধা দিব, তাৰপিছতো আৰু চুৰে আৰু চান্সটো বিচাৰিবই। আৰু চুৰটো মানে এনেকুৱা হয় কি নিজৰ ঘৰৰ ৰঙালাও হ'লেও চুৰ কৰি খাব মন যায় বোলে। তো এইটো থাকিব, কিন্তু আমি এইটো চেষ্টা কৰিব লাগিব, চেক কৰিব লাগিব, সেইটো এটা। পিছত আহিল আমাৰ এগ্ৰিকালচাৰটো, তেখেতে ইণ্ডাষ্ট্ৰিটো সুধিছে। আমাৰ এই চুক্তিখনতে এগ্ৰিকালচাৰৰ কাৰণে, ইণ্ডাষ্ট্ৰিৰ কাৰণে আমি বহুত চিন্তা কৰিছোঁ। অৰ্গেনিক ইউনিভাৰ্চিটি আমি এখন আনিছোঁ। আমাৰ অঞ্চলৰ অৰ্থনীতি বুলি ক'লে একমাত্ৰ পথে হৈছে এগ্ৰিকালচাৰ, অসমৰো BTRৰো। তো সেইকাৰণে এগ্ৰিকালচাৰৰ কাৰণে ময়ো নিজে এগ্ৰিকালচাৰত বহুত মানে ইণ্টাৰেষ্টেড মানুহ। সেইকাৰণে এগ্ৰিকালচাৰৰ কাৰণে আমি স্পেচিয়েলি কেনেকৈ ফাৰ্মাৰে ট্ৰিপলিং ইনকাম কৰিব পাৰে, আৰু আমাৰ অঞ্চলত কি কি খেতি বাতি কৰিলে, কি মানে আজি প্ৰডাকশ্যন কৰিলে আমি বাহিৰৰ মাৰ্কেটটো ল'ব পাৰোঁ, এই গোটেই বস্তুটো ছাৰ্ভে কৰা হ'ব। আৰু ইণ্ডাষ্ট্ৰিটো মেক্সিমাম ইণ্ডাষ্ট্ৰি, কোল্ড ষ্ট'ৰেজ আদি কৰি ফুড প্ৰচেছিং, মেক্সিমাম ইণ্ডাষ্ট্ৰি ফুড প্ৰচেছিঙৰ লগত ৰিলেটেড হ'ব লাগিব। কাৰণ আমাৰ ইয়াত খনি এইটো নাই, মানে কয়লা খনি নাই, একো নাই। আমাৰ যি আছে সেইটো নন পলিউটেড ইণ্ডাষ্ট্ৰিয়ে হ'ব। বেলেগৰ পৰা আনি পেলাই আমি বস্তুবিলাক এছেম্বল কৰিব পাৰিম। এতিয়া কোকৰাঝাৰৰ পৰা বৰমালৈকে নেশ্যনেল হাইৱে আমাৰ মাজে মাজে আহিছে, নেশ্যনেল হাইৱেটো আমি পূৰা ইউজ কৰিব পাৰোঁ, ইণ্ডাষ্ট্ৰি বনোৱা, কিবা বনোৱা, কিন্তু সেইটো কৰিব পৰা নাই। তো সেইকাৰণে এইটো আমাৰ তাত আছে আৰু এইটো আমি কৰিম। OBC কোটাৰ কথাটো মই ক'লোঁ। যুৱকসকলৰ কাৰণে কি কৰিবলৈ গৈ আছে, যুৱকসকল বহুত শ্ৰেণীত আছে, কিছুমান ছাত্ৰ হৈ আছে, কিছুমান ড্ৰপ আউট হৈছে, আৰু কিছুমান মানে কি হৈছে স্কিল্ড আছে, কিছুমান আনস্কিল্ড আছে। আৰু আমাৰ 90% আনস্কিল্ড হয়। সি মানে BA পাছ কৰি মোৰ ঘৰত যাই পেলাই কৈছে যে ছাৰ মই মানে মুৰ্গী ফাৰ্ম কৰিব বিচাৰিছোঁ। মই কৈছোঁ তুমি ট্ৰেইনিং লৈছে নে নাই? সি কৈছে ট্ৰেইনিং লোৱা নাই, আপুনি অলপ পইচা দিয়ক, মই 200টা মুৰ্গী পুহিম, আৰম্ভ কৰিম। মই কৈছোঁ সেইটো নহ'ব, কালি মুৰ্গীকেইটাও মৰিব, পইচাও এনাই যাব। পৰহিৰ পৰা ক'ব তুমিয়ে ক'বা মই মুৰ্গী পালন কৰিছিলোঁ, মোৰ একোৱেই নহ'ল, তুমিয়ে ক'বা। তো সেইকাৰণে ট্ৰেইনিং, প্লেনিং এণ্ড এক্সিকিউশ্যন, সেইটো হ'ল থিয়ৰী। প্ৰথমতে তুমি ট্ৰেইনিং লোৱা, ইয়াৰ পিছত প্লেনিং কৰা, ইয়াৰ পিছতে এক্সিকিউশ্যনটো হ'ব। তো এইকাৰণে 100খন বিদ্যালয় স্থাপন কৰিম, যি বিদ্যালয়টো কমিউনিটি কলেজ বুলি কোৱা হয়। আৰু তাত মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, BA MA পাছ বা ফেইল চবে স্কিল ট্ৰেইনিঙৰ কাৰণে তাতে যাব পাৰিব। আৰু মোৰ এইটো এটা ড্ৰিম আছিলে কি যেনেকৈ নহওক মই পাৰ্টিত আহিলেও নাহিলেও বিভিন্ন NGO টেনজিঅ'ৰ পৰা ইণ্টাৰনেশ্যনেল নেশ্যনেল হেল্প লৈ পেলাই এই স্কিল ট্ৰেইনিং ইনষ্টিটিউটখিনি খুলিম বুলি এটা হোপ আছিলে। আৰু আজি চৰকাৰ মানে পাৰ্টিত আহিছোঁ, কালি চৰকাৰ আহিলে ফাৰ্ষ্ট প্ৰায়ৰিটিত এইটো কামটো কৰিম, কাৰণ যুৱকসকলক আমি এংগেজমেণ্ট দিব লাগিব। এই এংগেজমেণ্ট নোহোৱাৰ কাৰণে চব বাহিৰত গৈছে। আমাৰ মেইন পাৱাৰ বাহিৰত যোৱা মানে আমাৰ লছ হয়। যদি সি ভাল কাম কৰি পেলাই পইচা কামাইছে, আমাৰ লাভ হ'ব। লকডাউনত হিচাপ হৈছে আমাৰ দেশত বছৰি এই যে সিকিউৰিটি গাৰ্ড কিবা কিবি কৰি আছে, ইয়াৰ পৰা 360 কোটি টকা আহি আছে, 400 কোটি টকা। আৰু যদি কালি আমি আৰু ভালকৈ শিকাই পেলাই এই ল'ৰাখিনিকে যদি জাপানত পঠাব পাৰোঁ, আমি যদি ডুবাইত পঠাব পাৰোঁ, বেলেগত পঠাব পাৰোঁ, আমাৰ তাত 1000 কোটি টকা আহিব। আজি পাঞ্জাৱ, হাৰিয়ানা কেনেকৈ মানে উন্নত হৈছে, এই মানে কেৰেলাবিলাক কেনেকৈ উন্নত হৈছে, ইউৰোপ আমেৰিকাবিলাকত জুনিয়ৰ ডক্টৰ মাষ্টৰ চব কেৰেলীয়ান। মানে পাঞ্জাবখন যাই পেলাই কানাডা হৈ গ'ল। এতিয়া কানাডাত মেক্সিমাম পাঞ্জাব 4জন মন্ত্ৰী পাঞ্জাবী মন্ত্ৰী কানাডাত হয়। ইহঁতে তাৰ পইচা কামাই আনিছে আৰু পাঞ্জাবখন ডেভেলপ কৰিছে। আমাৰো হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব লাগিব। আমি মানে অন্ধ হৈ থাকিলে নহ'ব। এইকাৰণে যুৱকসকলৰ কাৰণে শিক্ষা দীক্ষা, স্পৰ্টছ, কালচাৰ এণ্ড এমপ্লয়মেণ্টৰ কাৰণে আমি স্পেচিয়েলি মানে কাম কৰিম। আৰু ইয়াৰ কাৰণে আমাৰ তাত পূৰা প্ৰজেক্টটো ৰেডি আছে। লেণ্ড ৰাইটটো আপুনি পাই যাব। BTC একৰ্ডৰ 4.3 তাত লিখা আছে 1886 চেপ্টাৰ 10 যিটো আছে, ইট ইজ নট এপ্লিকেবল হিয়াৰ নাও। গতিকে আপুনি লেণ্ড ৰাইটৰ কাৰণে অসুবিধা নাই। উদাহৰণস্বৰূপে আপুনি মাটিৰ ৰেজিষ্ট্ৰেশ্যন পোৱা নাই, ৰামদেৱে মানে মাটি পাইছে 3080 বিঘা। আমাৰ চাৰেণ্ডাৰ আলফাসকলে 3 জিলাত মাটি পাইছে 1200 বিঘা। তেখেতসকলক নাম কৰি দিছে BPF-এ, তো আপোনাক কৰি দিয়া নাই। এতিয়া কথাটো হৈছে কি, ইয়াত মানে ৰেভিনিউ ডিপাৰ্টমেণ্টটো নাছিলে, মানে আছিলে কিন্তু ডিপুটি কমিশ্যনাৰ ইয়াত নাছিলে। মাটিৰ কাম কোনে কৰিব? এতিয়া এইকাৰণে BTR-ত আমি ডিপুটি কমিশ্যনাৰটো লৈ আহিলোঁ। আৰু চব ঠিকে ঠাকে থাকিলে হয়তো অক্টোবৰ মাহৰ ভিতৰত নটিফিকেশ্যন ওলাব কি ডিপুটি কমিশ্যনাৰ আমাৰ হাতত আহি যাব। লগে লগে আপুনি কমপ্লেইন যি কৰে ব্লক অফিচৰ কিবা এইবিলাক আপুনি ডিচিড কৰিব পাৰিব। আগতে কমপ্লেইনে কৰিব নোৱাৰে, ব্লকত কমপ্লেইন ব্লকত কৰিলে ক'ত কি কৰিব। গতিকে ডিপুটি কমিশ্যনাৰটো আমি লৈ আহিছোঁ।
এইটো এটা। আৰু মাইনৰিটিৰ কথা সুধিছিলে যে এইবাৰ BTRত আমি মাইনৰিটি ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছে সেইটো আমাৰ আহি গ'ল, মাইনৰিটি ডিপাৰ্টমেণ্ট। আপোনালোকে কপিটো পোৱা নাই চাগে, এইটো চুক্তিৰ কপি। আৰু ইয়াত লিখা আছে কি মাইনৰিটি ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছে এইটো আমাৰ লগত অলৰেডি আহি গ'ল। গতিকে আজি মাইনৰিটিসকলৰ উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে হ'ব। মাইনৰিটি উন্নয়ন যিটো আছে এইটো বহুত স্পীডত এতিয়া আমাৰ অঞ্চলত হ'ব। ইয়াত মানে ক্লিয়াৰলি ইয়াত লিখা আছে কি মাইনৰিটি উন্নয়ন যিটো আছে সেই ডিপাৰ্টমেণ্টটো আমি পাই গ'লোঁ এতিয়া। গতিকে মাইনৰিটিসকলৰ কাৰণে চবচে ভাল মানে যিটো হৈছে ইয়াতে হৈছে। আৰু এই কাৰণে আজি যিটো চৰ অঞ্চলত পইচা আহে, ক'ৰবাত পইচা আহে বুলি কৈ থাকে, আমাৰ অঞ্চলত নাহে। এই ডিপাৰ্টমেণ্টটো নাছিলে, এইটো চাই পেলাই আমি দিব বিচৰা নাছিলে, কিন্তু বহুত মানে আমি দাবী কৰি মাইনৰিটি ডিপাৰ্টমেণ্টটো লৈ আহিছোঁ। মেধাঘাটৰ লেণ্ড প্ৰব্লেমটো কৈছে কি এইটো ইছ্যুটো ক'ৰবাত সৰু সুৰা ইছ্যু বহুত হৈ আছে। এই তামোলপুৰ চাইডে ক'ৰবাত চাইডে আমাৰ কিছুমান মানুহ আছিলে, ক'ৰবাত গুচি গ'ল, 50 বিঘা 100 বিঘা মাটি আছে। এতিয়া তাৰ ৰাইজে গৈ পেলাই কৈছে কি আমি বিক্ৰী কৰিবলৈ নিদিওঁ, আমি মানে এইটো কৰক, আপুনি আহে যদি আহি নিজে বহক। ৰাইজে জানে সি আৰু নাহে। তাৰ মানে এজনে চাকৰি কৰা ল'ৰা হয়তো গুৱাহাটী, দিল্লী, আমেৰিকাত থাকিব, তাৰপিছত এইবিলাক কৰিছে। গতিকে এইটো এটা পলিচি ল'ব লাগিব। এইটো আপুনি অকলে মই অকলে নোৱাৰোঁ, এইটো বড়ো অসমীয়া বুলি কথা নাই। কিছুমান মাটি আছে বেলেগেও দখল কৰিছে, ক'ৰবা মানে বড়োৰ মাটি অসমীয়াই কৰিছে, অসমীয়াৰ মাটি কোনোবাই কৰিছে, এনেকুৱাবিলাক বহুত ইছ্যু আমাৰ তাত মই এইটো জানো। মানে বহুত জেগাত এইটো ইছ্যুটো আছে এতিয়া। গতিকে সেইটো আপুনি আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এটা নীতি তৈয়াৰ কৰিম যাহাতে এইটো এটা একবাৰত এইটো সমাধান কৰিব পাৰে। লেণ্ড ৰাইটটো দিয়াৰ লগতে যোনটো যাৰ মাটি আছিল সেই মালিকবিলাকৰ লগত কথা, আমাৰতো ইমান ডাঙৰ এৰিয়া নহয়, এজন মাটি কথা পাতিব পাৰিম আমি। এনেকুৱা সমস্যা কেইজনৰ হ'ব? 1000 জনৰ হ'ব, 5000 জনৰ হ'ব, আমি কথা পাতিব পাৰিম। কথা পাতি এইবিলাক ইছ্যু সেটেল কৰিম। নহ'লে ইয়াৰ কাৰণে আজি মাৰামাৰি, কমিউনেল কনফ্লিক্ট এইবিলাক হৈ থাকে, জাতিগত সংঘৰ্ষ, এইবিলাক সমস্যা আমি সমাধান কৰিম, কাৰণ আমাৰ শান্তি স্থাপন কৰিব লাগিব। তাৰপিছত BPFৰ ভাইলেন্সৰ কথা কৈছিলে। হয়, এতিয়াও মানে মছলপুৰ সমষ্টিত জাগা BPF মাৰামাৰি কৰি আছে। যোৱাকালি কোকলাবাৰী সমষ্টিত মাৰামাৰি কৰিছে। এই ভাইলেন্সটো বন্ধ কৰিবৰ কাৰণে প্ৰথম কিন্তু 2009ত 7, 8, 9ত আমিয়ে ফাইট কৰিছোঁ। আৰু এই সময়ৰ পৰা আজিলৈকে অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে বুলি কাম আমিয়ে কৰি আছোঁ, বেলেগে কৰা নাছিলে। বাকীবিলাকতো 2015ৰ পিছতে আৱাজ দিছে, কিন্তু 2000 এই সময়ৰ পৰাই আৱাজ আমি প্ৰথম আৰম্ভ কৰিছোঁ। গতিকে আজি যি হৈ গ'ল এই হত্যা হিংসাৰ পৰা মুক্ত কৰি এটা সুস্থ সমাজ গঢ়িব লাগে। ইয়াৰ কাৰণে আমি চিন্তা কৰক। আৰু যিসকল অস্ত্ৰধাৰী আছে, যি জনগোষ্ঠীতে নাথাকক কিয়, অস্ত্ৰধাৰীসকলক যিমান পাৰে সোনকালে অস্ত্ৰ শস্ত্ৰ গভৰ্ণমেণ্টক জমা দি মানে নৰ্মেল লাইফত আহিবলৈ ক'ব দিব লাগে। আৰু গভৰ্ণমেণ্টকো আমি হেঁচা প্ৰয়োগ কৰিব লাগে। এই যে অস্ত্ৰ লৈ অহা যিটো সংগ্ৰাম, তেখেতসকলৰ লগত প্ৰায়ৰিটিত কথা পাতি এৰা ধৰা কৰি কি দিব পাৰে, কি ল'ব পাৰে, এইটো ঠিক কৰি পেলাই এই সমস্যাটো সমাধান কৰিব লাগে। কাৰণ অস্ত্ৰই মানে অস্ত্ৰৰ কোনো ব্ৰেণ্ড নাই। আপুনি এজন মানুহক গুলি মাৰি দিলে তাৰপিছত হৈ গ'ল সংঘৰ্ষ, সেইবিলাক আমাৰ কাৰণে বিৰাট ডেঞ্জাৰ হয়। সেইকাৰণে অস্ত্ৰ লৈ পেলাই আজি বিশ্বত কি হৈছে, এই সময়ত মানে 2011ৰ নেকি যিটো ট্ৰেড চেণ্টাৰ উৰালে, সেই সময়ৰ পৰা সংগ্ৰামী যিবিলাক আছে অস্ত্ৰ লৈ সংগ্ৰামী, সেইসকলক টেৰৰিষ্ট বুলি কৈছে ৱৰ্ল্ডত। আৰু এতিয়া আমাৰ যিবিলাকে কয় যে মই অস্ত্ৰ লৈ জাতিৰ কাৰণে সংগ্ৰাম কৰিছে, চৰকাৰে কিন্তু আপোনাক কি কয়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন। সেইকাৰণে আজি NACNৰ লগত চুক্তি হোৱা নাই। মণিপুৰত 29টা সশস্ত্ৰ সংগ্ৰামী আছে, কোনো চুক্তি হোৱা নাই। আমি আলফাৰ লগত আলোচনা হৈ আছে, আজিলৈকে সমাধান হোৱা নাই। বহুত সশস্ত্ৰ সংগ্ৰামী আছে, সমাধান হোৱা নাই। মাওইষ্টবিলাক লাখ কেডাৰ আছে, লাখ কেডাৰ, ইহঁতৰ মানে লেণ্ড মাইন কিবা কিবি ডাঙৰ মানে অস্ত্ৰ আছে, ইহঁতৰ লগত কোনো এতিয়ালৈকে গভৰ্ণমেণ্টে একো চিন্তাই কৰা নাই। কাৰণ আপোনাৰ যদি 1 লাখ কেডাৰ আছে, ভাৰত চৰকাৰৰ 20 লাখ অস্ত্ৰধাৰী আছে, কি কেয়াৰ কৰিব আপোনাক? এই কাৰণে আজি বড়োসকলৰ যিটো ইছ্যু, আমি আলাপ আলোচনা কৰি নিজৰ মাজত আণ্ডাৰষ্টেণ্ডিং এটা বুজা পৰা কৰি পেলাই আমি এটা পাৰ্মানেণ্ট ছেটেলমেণ্ট 27 জানুৱাৰীত কৰিবলৈ পাৰিছোঁ। গতিকে বাকীসকলো এই কথাটো চিন্তা কৰা ভাল। কোনোবা নহয় যে নাই আমি একো নকৰোঁ, আমাৰ 100 জন অস্ত্ৰ লৈ থাকক, ফূৰ্তিৰে থাকক, কিন্তু কালি যেতিয়া গণ্ডগোল এটা কৰিব, ইয়াৰ কাৰণে কিন্তু আপোনাৰ জাতিয়ে গোটেই বদনাম হৈ যাব। আজি 30 বছৰত মই অলপ আগতে কৈছোঁ, মই কাকো মাৰিব যোৱা নাই, মই হিংসা কৰা নাই, কিন্তু কোনোবা যদি বড়ো ল'ৰা এজনে যদি কাৰোবাক 1 থাপৰ দিছে, ইয়াৰ কাৰণেতো মোৰ তাতো লাগিছে না। কোনোবাই যদি ক'ৰবাত এটা বোমা পেলাই দিছে, ইয়াৰ কাৰণে মোৰ তাতো লাগিছে। কোনোবা যদি কাৰোবাক গুলিয়াই মাৰিছে, ধন দাবী কৰিছে, এইটো মোৰ তাতো লাগিছে। মই নিজকে গাখীৰ দি গা ধোৱা বুলি এনেকৈ থাকিলে নহ'ব, কাৰণ সেইজন বড়ো ল'ৰাই ভুল কৰা মানে মোকো ধৰিবই আজি।
তো এই কথাটো লৈ পেলাই আমি সমাজখনৰ যদি পূৰ্ণ সংস্কাৰ এটা আনিব নোৱাৰোঁ, পৰিৱৰ্তন আনিব নোৱাৰোঁ, আমাৰ চিন্তাধাৰাবিলাক আমি কেতিয়াও এক্সিকিউট কৰিব নোৱাৰে। মই সদৌ শেষত আপোনালোকক কংগ্ৰেচুলেশ্যন দিছোঁ। আজি মানে বৰমাই এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাবলৈ গৈ আছে, ইয়াৰ কাৰণে কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু যেতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, গোটেই বৰমাৰ ৰূপ সলনি হৈ যাব। কাৰণ ইয়াত অকল বৰমাৰ ল'ৰা ছোৱালী নপঢ়ে, গোটেই ইণ্ডিয়াৰ আহিব, গোটেই ৱৰ্ল্ডৰ আহিব। ৱৰ্ল্ডৰ মানে গোটেই আহি সোপা নিদিয়ে, পঢ়াত এডমিশ্যনটো পাব লাগিব নহয়। কিন্তু চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰত, য'ত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে, জংঘল আছিল, কোনো এৰিয়া কোনো চোৱাই নাছিলে। যেতিয়া তেজপুৰ ইউনিভাৰ্চিটি হ'ল, এতিয়া বহুত আগুৱাই গ'ল। ইয়াৰ কাৰণে যেতিয়া ইউনিভাৰ্চিটিখন হ'ব, ইয়াত হোটেল হ'ব, ইয়াত বিজনেছ চলিব, বহুত ল'ৰা ছোৱালী গাৰ্জেনবিলাক এডমিশ্যনৰ ইণ্টাৰভিউৰ কাৰণে আহিব, ৰাতি থাকিব, লাহে লাহে জাগাটো ডেভেলপ হৈ যাব। ইয়াৰ এইটো হোৱাৰ লগে লগে এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু ইঞ্জিনিয়াৰিং কলেজ হ'ব বেলেগ ছাইডত, ইয়াৰ আণ্ডাৰত আৰু মেডিকেল কলেজ হ'ব, ইয়াৰ আণ্ডাৰত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট চলিব, বহুত মানে ডেভেলপমেণ্টটো ইয়াত আহি যাব। ইয়াত মানে ফাৰ্মাচী হ'ব, ইয়াত কেণ্টিন হ'ব, এইবিলাক বহুত ডেভেলপমেণ্টবিলাক ইয়াত আহি যাব। তো সেইকাৰণে এইখিনি কথাই ক'লোঁ। পুনৰ আপোনালোকক লগ পাম আৰু আশা কৰিছোঁ আপোনালোকে চিন্তা কৰিব, বিবেচনা কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে বৰমাত এনেকুৱা এটা মিটিং মই পাবলৈ সক্ষম হৈছোঁ, এইকাৰণে ময়ো ঈশ্বৰক মই ধন্যবাদ জনাইছোঁ। আৰু এইটোকে আশা কৰিছোঁ যে আপোনালোকক যাতে সদায় ঈশ্বৰে আল্লাই ভালে ৰাখে, এইখিনিকে দোৱা কৰি প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।